বেকগ্ৰাউণ্ড চাই আছিলোঁ কিয় লগা হৈছিলে কি হৈছিলে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956 লৈকেহে পঢ়িছোঁ তাৰে আগত কনষ্টিটিউচনেল প্ৰভিজন চাইছে এতিয়া কনষ্টিটিউচনত কি আছে আমাৰ টেৰিটৰীৰ কথা ঠিক আছে সেইখিনি বস্তু আমি পঢ়িম আজি তো তাৰে আগত আমি জানিলোঁ মানে কি জানিতো লৈছোৱে বাৰু অলৰেডি এবাৰ ৰিকেপ কৰি লওঁ কি পঢ়িছিলোঁ টেৰিটৰী অফ ইণ্ডিয়া ৱাজ ডিভাইডেড ইনটু টু পাৰ্টছ কি আছিলে এইটো 1947 বিফৰ 1947 ঠিক আছে দুটা পাৰ্টছ আছিলে এটা হ'ল ব্ৰিটিছ প্ৰভিন্সেছ আৰু এটা প্ৰিন্সলি ষ্টেটছ কি ডিফাৰেন্স আছিল দুটাৰে আগে এইটো কোৱা আগতে এইটো কোৱা ব্ৰিটিছ প্ৰভিন্সেছটো কি আছিলে ডাইৰেক্ট ৰুল এইটো ইনডাইৰেক্ট ৰুল বাট সাবজেক্ট টু ব্ৰিটিছ পেৰামাউন্সি বুলি ক'ব পাৰোঁ ঠিক আছে সাবজেক্ট ৰুল কৰিছিলে এটা মানে ঠিক আছে নেক্সট 47ত কি হ'ল 1947ত কি আহিলে 1947ত কি আহিলে একটোৰ নাম কি আছিল নাই ক'ত ধৰ কমিটি কি আহিছে 1947ত কি আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কোনটো এক্ট বঢ়িয়া ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট অফ 1947 তাতে কি কৰিলে ইণ্ডিয়া কি কৰিছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টৰ আণ্ডাৰত দুটা ডমিনিয়ন বনিছে ইণ্ডিয়া পাকিস্তান আৰু এটা কি কৈছে প্ৰিন্সলি ষ্টেটছবোৰক তোমাৰ ইণ্ডিপেণ্ডেন্স দিছে whether they can join India or Pakistan or remain independent clear তো ইণ্ডিয়াত কেইটা প্ৰিন্সলি ষ্টেটছ আহিলে তাৰ আণ্ডাৰত 552 টা হয়নে তাৰপিছত 549 out of 552 549 join willingly join the dominion of India willingly আৰু বাকি তিনটা কি আছিল তিনটা হায়দৰাবাদ আৰু কাশ্মীৰ ইয়াতে কি হৈছিল জুনাগড়ত ইহঁতে জইন নকৰো বুলি কৈছিলে তাৰপিছত কি হ'ল কেনেকৈ জইন কৰিলে ইণ্ডিয়াত ফাইনেলি ৰেফাৰেণ্ডাম হৈছিল হায়দৰাবাদত পুলিচ একশ্যন ক'ব পাৰোঁ ঠিক আছে অপাৰেশ্যন পলো আৰু কাশ্মীৰত ইনষ্ট্ৰুমেণ্ট অফ এক্সেশ্যন ক্লিয়াৰ তো ইয়াৰ পৰা কি ক'বলৈ আমাৰ টেৰিটৰী এক্সটাৰ্নেল বাউণ্ডেৰীজবোৰ আমাৰ ছিকিউৰ্ড হৈ গ'ল তাৰপিছত কি কৰিব লাগে এতিয়া ইণ্টাৰনেল এডজাষ্টমেণ্টবোৰ ইণ্টাৰনেল এডজাষ্টমেণ্ট কেনেকৈ কৰিছে তাৰপিছত কি আহিছিলে প্ৰথম ধাৰ কমিশ্যন আহিছিলে 1948 কিয় আহিছিলে ধাৰ কমিশ্যন অবজেক্টিভ কি আছিল ইহঁতৰ কাম কি দিছিলে ইহঁতক লিংগুইষ্টিক বেচিছত তোমাৰ ষ্টেজ ক্ৰিয়েট কৰিব পাৰিবনে নোৱাৰে সেইটো চেক কৰিবলৈ সিহঁতক দিছিলে তো সিহঁতে কি ৰিকমেণ্ড কৰিছে পাৰিবনে নোৱাৰে বুলি কৈছিলে বাট ডিভিজন কৰিব দিছিলে কি বেচিছত এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্সৰ কাৰণে ঠিক আছে ফৰ দ্য চেক অফ এডমিনিষ্ট্ৰেশ্যন প্ৰপাৰ এডমিনিষ্ট্ৰেশ্যন তাৰপিছত কি আহিলে তো ইহঁতৰ ৰিকমেণ্ডেশ্যনছবোৰ ৱেৰ ষ্ট্ৰংলি ৰিজেণ্টেড বাই দি পাব্লিক ঠিক আছে স্পেচিয়েলি ইন সাদাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া তাৰপিছত কি আহিলে JVP কমিটি কোন আছিলে মেম্বাৰ্ছ পট্টবী সীতাৰামায়া সেই ছেইম ইয়াৰতে 1948 খালি ডিচেম্বৰত আহিছে ক্লিয়াৰ ইহঁতেও কি ক'লে ছেইম ৰিকমেণ্ডেশ্যনছ দিলে জাষ্ট লাইক ধাৰ কমিশ্যন ক্লিয়াৰ বাট কি হ'ল ইন দ্য মিন টাইম 1940 এইখিনি ৰিকমেণ্ডেশ্যনছ দিয়াৰ পিছত কি হ'ল কি কৰিলে 1950 চাৰিটা পাৰ্টত কি পাৰ্ট আছিলে পাৰ্ট এত কি নাম কৈছিলে গভৰ্নেন্স প্ৰভিন্স পাৰ্ট বি উইথ লেজিসলেচাৰ ঠিক আছে উইদাউট লেজিসলেচাৰ হ'লে আকৌ ইণ্ডিপেণ্ডেণ্টে হৈ যাব ইহঁতে নেক্সট সি কি আছিলে আৰু ডি অসম কোনটো পাৰ্টত আছিলে পাৰ্ট এ ক্লিয়াৰ তো 1950 কৰিলে তো এইটো টাইমতে কি হৈ আছিলে লগতে এইটো টাইমত লগতে আৰু কি হৈ আছিলে হাংগাৰ ষ্ট্ৰাইক কৰি আৰম্ভ হ'ব লৈছিলে আৰু কি নাম আছিলে শ্ৰী ৰামাল্লু ঠিক আছে পট্টি শ্ৰী ৰামাল্লু তেওঁ ক'ত কি খুজিছিলে তেওঁ ডিমাণ্ড কি আছিলে এইটো প্ৰটেষ্টৰ তেলেগু স্পিকিং পিপলক সেপাৰেট কৰিব লাগে ফৰ এ সেপাৰেট ষ্টেট এটা ডিমাণ্ড কৰি আছিলে সিহঁতি ফ্ৰম মাদ্ৰাছ মহাৰাষ্ট্ৰ নহয় মাদ্ৰাছ ক্লিয়াৰ তো ফাইনেলি কি কৰিলে দ্য গভৰ্ণমেণ্ট had to give up to the demands and they created কি Andhra Pradesh on October 1953 clear Andhra state will dia এতিয়া Pradesh মানে state
প্ৰদেশ মানে ৰাজ্য ন উত্তৰ প্ৰদেশ ঠিক আছে তাৰপিছত আন্ধ্ৰ প্ৰদেশ কি বুলি কয় এতিয়া ফাৰ্ষ্ট ষ্টেট অন লিংগুইষ্টিক বেচিছ ক্লিয়াৰ এইটো ডিমাণ্ড যেতিয়া ফুলফিল কৰিলে বা গভৰ্ণমেণ্টে যেতিয়া এইটো ডিমাণ্ডত গিভিং কৰিলে তেতিয়া কি হ'ল ডিফাৰেণ্ট পাৰ্টছ অফ ইণ্ডিয়াত আকৌ ডিমাণ্ড চেম চিমিলাৰ ডিমাণ্ডছ আহিলে ঠিক আছে লিংগুইষ্টিক বেচিছত লাগে বুলি তো ফাইনেলি কি কৰিলে ফেজাল আলী কমিশ্যন আনিলে বঢ়িয়া কোনটো ইয়াৰ চেম ইয়াৰ 1953 ঠিক আছে ফেজাল আলীয়ে কি ক'লে কি ৰিকমেণ্ডেশ্যন দিছে দুটা ৰিকমেণ্ডেশ্যন দিছে কি কি এইটোক এবলিছ কৰি দিব দিছে আৰু এইটোৰ জাগাত কি আনিব দিছিলে এইটোতো এবলিছ কৰিব দিলে ন এইটোৰ জাগাত কি আনিলে তাৰ তেওঁ কি ক'লে কি আনিব ক'লে ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ কেইখন ষ্টেটছ 3 চেন্ট্ৰেলি এডমিনিষ্ট্ৰেটেড টেৰিটৰিজ বুলি ক'বা এইটো টাইমত ক্লিয়াৰ এইটো কোৱেশ্চন চাগে আমি যোনে ডিছকাছ কৰিছোঁ সেইদিনা ইণ্টাৰভিউত সুধিছে কিবা চেন্ট্ৰেলি এডমিনিষ্ট্ৰেট কিবা সুধিছিলে মই মোক ষ্টুডেণ্ট বোলে কৈছোঁ লগৰ এজনে কৈছে কি আকৌ কাৰোবাৰ পৰা শুনিছে একজেক্টলি সেইকাৰণে মই নাজানো কি সুধিছে বাট কিবা চেন্ট্ৰেলি এডমিনিষ্ট্ৰেটেড টেৰিটৰিজৰ ওপৰত কিবা কুৱেশ্যন সুধিছে সেইদিনাই আমি যোনদিনা ডিছকাছ কৰিছোঁ ন তোমালোকৰ লগত ক্লাছ সেইদিনাই ইণ্টাৰভিউত কিবা সুধিছে এইটো কথা ঠিক আছে তাৰপিছত 16 ষ্টেটছ আৰু 3 চেন্ট্ৰেলি এডমিনিষ্ট্ৰেটেড টেৰিটৰিজ আনিব ক'লে ফেজাল আলী কমিশ্যন তো সেইটো ৰিকমেণ্ডেশ্যনৰ বেচিছত মানে সেই কমিশ্যনটো ৰিকমেণ্ডেশ্যনৰ বেচিছত ফাইনেলি চেন্ট্ৰেল গভৰ্ণমেণ্টে কি আনিলে কি এক্ট চাই কৈ আছাচোন এই তুমি চাই কৈ আছা তুমি চাই কৈ আছা বুকত হয় না চাই ক'ব দিয়া নাই মই ইয়াতে ডিভিজনে কৰি আছো আমি চাই চোৱা কামটো ঘৰতে ঠিক আছে কি আনিলে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট অফ 1956 কোনটো এমেণ্ডমেণ্ট এক্টেৰে 70 নহয় 7th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 1956 কি কৰিলে এক্টটোৱে প্ৰথম কথাটো এবলিছ কৰিলে ফৰ ক্লাছিফিকেশ্যন সেইটোতো ৰিকমেণ্ডেশ্যন দিছিলে ন ৰিকমেণ্ডেশ্যন মানে কি শুনিব পাৰে নুশুনিবও পাৰে গভৰ্ণমেণ্টে কিন্তু শুনিলে শুনি কিনে কি কৰিলে সেই যোনটো কৈছিলে ফৰ ক্লাছিফিকেশ্যনটো এবলিছ কৰি দিলে আৰু 16 ষ্টেটছ কৈছিলে 14 ষ্টেটছ আনিলে আৰু 6 ইউনিয়ন টেৰিটৰিজ আনিলে ইয়ালৈকে ক্লিয়াৰ বুজি পাইছা এইখিনি বেকগ্ৰাউণ্ড এতিয়া এইবোৰ যে কাম চলি আছিলে এনেকে 7 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টেৰে এক্ট এটা আনিছে সেই এক্টটোৰ আণ্ডাৰত তোমাৰ এনেকে কৰিছে সেইবোৰ বস্তু তোমাৰ কনষ্টিটিউচনত লিখা থাকিব লাগিব ন আদাৰৱাইজ গভৰ্ণমেণ্টে কনষ্টিটিউচনত লিখা নাথাকিলে একো কাম কৰিব নোৱাৰে বুজিছা সব বস্তু কনষ্টিটিউচনত লিখা আছে ঠিক আছে তো এতিয়া আমি সেই কনষ্টিটিউচনেল প্ৰভিজনছখিনি পঢ়িম আজি ক্লাছত এই বস্তুবোৰ আনিলে কেনেকে কিয় কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট কৰিব লগা হ'ল আমি আনোতে বুজি পাইছা সেইবোৰ বস্তু আমি মানে এতিয়া কনষ্টিটিউচনেলি কেনেকে প্ৰচিজাৰটো ফলো হৈছিলে মানে চেন্ট্ৰেল গভৰ্ণমেণ্টে বা ইউনিয়ন গভৰ্ণমেণ্টে কেনেকে কৰিছিলে প্ৰচিজাৰটো সেই বস্তুটো আজি আমি পঢ়িম ক্লিয়াৰ চোৱা ইউনিয়ন এণ্ড ইটছ টেৰিটৰী কোনটো পাৰ্টত আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ পাৰ্ট 1ত এই পাৰ্টছবোৰ যে ডিভাইড কৰি দিছে ন সেইটোৱে নহয় কনষ্টিটিউচনৰ প্ৰায়ৰিটিটো দেখায় বুজিছানে এখন কনষ্টিটিউচন বনাব কনষ্টিটিউচন কাৰ কাৰণে থাকে এখন নেশ্যনৰ কাৰণে হয়নে নহয় তো এখন কনষ্টিটিউচন বনোৱাৰ আগত কি হ'ব লাগিব নেশ্যনৰ বাউণ্ডাৰী চিকিউৰ হ'ব লাগিব নেশ্যনৰ ভিতৰৰখিনি চিকিউৰ হ'ব লাগিব সেইকাৰণে ইউনিয়ন এণ্ড ইটছ টেৰিটৰীটো পাৰ্ট 1 দিয়া আছে বুজি পাইছা সেনেকে পাৰ্ট 2ত কি আছে চিটিজেনশ্বিপ তো এখন নেশ্যন কিহেৰে বনে মানুহেৰে বনে যে মানুহে যদি ডিফাইন নকৰে কোনবোৰ মানুহ এখন নেশ্যনৰ চিটিজেন হ'ব সেইটো ডিফাইন কৰিব লাগিব ন আগে তাৰপিছতহে তোমাৰ নেশ্যনখন ডিফাইন কৰিব পাৰোঁ আমি তো সেইকাৰণে পাৰ্ট 2 চিটিজেনশ্বিপ বুজি পাইছা ইম্পৰ্টেঞ্চবোৰ পাৰ্টছৰে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনখনে ইমান ধুনীয়াকৈ সজাইছে ন মানে আমি গম পাই যাওঁ কোনটোক বেছি প্ৰায়ৰিটি দিয়া হৈছে প্ৰথমতে জাগা থাকিব লাগিব ন
জাগাটো থাকাৰ নেশ্যন এখন থাকিবলৈ কি জাগা থাকিব লাগিব, তো জাগা ইউনিয়ন টেৰিটৰী, তাৰপিছত তাত মানুহ থাকিব লাগিব, মানুহ নাথাকিলে তুমি তাত কনষ্টিটিউশ্যন মানে কাক ৰুল কৰিবা, হয়নে? সেইকাৰণে ছেকেণ্ড চিটিজেনশ্বিপ। থাৰ্ড কি ফাণ্ডামেণ্টেল ৰাইটছ, পাৰ্ট 3 কি আছে ফাণ্ডামেণ্টেল ৰাইটছ, হয়নে? তো মানুহ যেতিয়া আহি যাব মানুহক ৰাইটছ দিব লাগিব কিছুমান, তেতিয়াহে মানুহবোৰে তোমাৰ ফিল কৰিব কি য়েছ আমি চিকিউৰ্ড হয় ইয়াতে, আমাক কোনো ইয়াতে অত্যাচাৰ কৰিব নোৱাৰে বা কিবা কৰিব নোৱাৰে। সেইকাৰণে থাৰ্ড পাৰ্টটো কি আছে ফাণ্ডামেণ্টেল ৰাইটছ, বেচিক ৰাইটছ দিছে, বুজি পাইছা? পাৰ্ট 4 কি ডিপিএছপি, ডিপিএছপি হয় কি গভৰ্ণমেণ্টৰ কিছুমান ডাইৰেক্টিভছ হয়, ডাইৰেকশ্যনছ হয়, গভৰ্ণমেণ্টক দিয়া হৈছে এইখিনি, এইখিনি মানুহক দিয়া হৈছে, এইখিনি গভৰ্ণমেণ্টক দিয়া হৈছে, ঠিক আছে? গভৰ্ণমেণ্টে কেনেকৈ চলাব লাগিব এখন ৰাজ্য, ৱেলফেয়াৰ ষ্টেট ন, ডিপিএছপিত কাৰ কথা কয় ৱেলফেয়াৰ ষ্টেটৰ কথা কয়, মানুহৰ ভালৰ কাৰণে। তো মানুহৰ ভালৰ কাৰণে গভৰ্ণমেণ্টে কি কি কৰিলে মানুহৰ ভাল হ'ব সেই বস্তুটো কৈছে। ইম্পৰ্টেঞ্চটো দেখিছা, প্ৰথমতে মাটি মানুহ, মানুহৰ ৰাইটছ, দেন মানুহক কেনেকৈ চলাব লাগে সেইটো বস্তু দিয়া আছে। এইটো গভৰ্ণিং প্ৰিন্সিপালছ এইবোৰ, ডিপিএছপিটো গভৰ্ণিং প্ৰিন্সিপালছ, ক্লিয়াৰ? সেনেকৈ পাৰ্ট 4A টো পিছতহে সোমাইছে ফাণ্ডামেণ্টেল ডিউটিজ, যেতিয়া মানুহবোৰে ৰাইটছ ভাইলেট কৰিব, মানে ৰাইটছবোৰ মানুহে মিছইউজ কৰিব ধৰিলে, ঠিক আছে? ফাণ্ডামেণ্টেল ৰাইটছ যেতিয়া দিয়ে ন, মানুহে তাৰে লুপহলছ ওলাই মিছইউজ যেতিয়া কৰিব ধৰিলে, এতিয়া গভৰ্ণমেণ্টে ভাবিলে কি এটা ফাণ্ডামেণ্টেল ডিউটিজ বুলি বস্তু এটা লাগে, নট জাষ্টিচিয়েবল ইন নেচাৰ বাট ডিউটিজ এটা মানুহৰ থাকিব লাগে। তোমাক যদি কিছুমান মই অধিকাৰ দিওঁ, তোমাৰ সেইটো ডিউটিও থাকিব লাগে কি সেই অধিকাৰবোৰ মই ভালকৈ পালন কৰোঁ, বুজি পাইছা? সেই ডিউটি দিছে তোমাক, ক্লিয়াৰ? সেনেকৈ পাৰ্ট 5ত কি আছে, কি আছে ইউনিয়নটো আমি পাৰ্ট 3টো পাইছোঁ। ইউনিয়ন কি ঠিকে কৈ আছা, পাৰ্চিয়েলি কাৰেক্ট। ইউনিয়ন কি ইউনিয়ন গভৰ্ণমেণ্ট, বুজিছা? ইউনিয়ন গভৰ্ণমেণ্টৰ কথা কৈ আছে, ক্লিয়াৰ? বুজিছা প্ৰথম কেনেকৈ ডিভাইড কৰিছে কনষ্টিটিউশ্যনখন, মই সেইটো কৈ আছোঁ তোমালোকক। ৰাইটছ দিছে, ডিউটিজ দিছে, ডিপিএছপি দিছে, তাৰপিছত তোমাৰ ইউনিয়ন গভৰ্ণমেণ্টখন কেনেকৈ ফৰ্ম হ'ব, ইউনিয়ন গভৰ্ণমেণ্ট মানে গোটেই ইণ্ডিয়াৰ জিঅ'গ্ৰাফিকেল এক্সটেণ্টৰ যোনখন গভৰ্ণমেণ্ট আছে সেইখন কেনেকৈ ফৰ্ম হ'ব, তাৰপিছত তোমাৰ ষ্টেট গভৰ্ণমেণ্টখন কেনেকৈ ফৰ্ম হ'ব, ষ্টেট গভৰ্ণমেণ্টক চাবলৈ তোমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু ইউনিয়ন গভৰ্ণমেণ্টক যাতে পাৱাৰটো মিছইউজ নকৰে তাৰ কাৰণে জুডিচিয়াৰী নেক্সট পাৰ্টত সেনেকৈ ডিভাইড কৰা আছে বস্তুবোৰ, বুজি পাইছা? ক্লিয়াৰ পাৰ্টৰ কথা? তো আমি পাৰ্টেৰে গম পাওঁ মানে কনষ্টিটিউশ্যন মেকাৰ্ছে যেতিয়া কনষ্টিটিউশ্যনখন বনাইছিলে কাক বেছি প্ৰায়ৰিটি দিছিলে, কাক কম প্ৰায়ৰিটি দিছিলে। ফাৰ্ষ্ট প্ৰায়ৰিটি কাক দিছে, মানুহকে দিছে, বুজিছা? ইণ্ডিয়ান কনষ্টিটিউশ্যনখনে মানুহৰ ভালৰ কাৰণে, ক্লিয়াৰ? সেইটো বস্তু বুজাব বিচাৰিছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনে। এইবোৰ এনালাইচিছ হয়, যেতিয়া গোটেই বস্তুবোৰ পঢ়িবা নহয় পিছত এইবোৰ নিজে বুজি পাই যায়, ক্লিয়াৰ? তো এইবোৰ বস্তু এক্সামত লিখিব লাগে কেতিয়াবা, ডাইৰেক্ট কুৱেশ্যন নাহে এনেকুৱা, কিন্তু এইটো তোমাৰ এনালাইজিং পাৱাৰ হয় ন, তো এইটো তুমি যদি কুৱেশ্যনত ক'ৰবাত সোমাব পাৰা এপ্ৰপ্ৰিয়েটলি, এতিয়া চব কুৱেশ্যনত সেইটো সোমাব নিবিচাৰিবা, যোনটো কুৱেশ্যনত সোমাব লাগে বুলি ভাবা এইটো সোমালে ভাল হ'ব, তেতিয়া সেনেকৈ যদি সোমাই দিয়ে ভাল হ'ব কথাটো। ধৰা তোমাৰ এটা কুৱেশ্যন আহিলে, এটা কনফ্লিক্টিং কুৱেশ্যন আহিলে অপিনিয়ন দিব লাগে, য'ত তুমি মানুহক বেছি প্ৰায়ৰিটি দিবা নে গভৰ্ণমেণ্টক বেছি প্ৰায়ৰিটি দিবা, তো অভিয়াছলি মানুহক বেছি প্ৰায়ৰিটি দিব লাগিব। তো তেতিয়া তুমি বেকিং কৰিব পাৰিবা, ছাবষ্টেঞ্চিয়েট কৰিব পাৰিবা সেই আনচাৰটোত, কেনেকৈ আমাৰ কনষ্টিটিউশ্যনে মানুহক প্ৰথমতে বেছি গুৰুত্ব দিছে, আগতে চিটিজেনশ্বিপ, দেন ফাণ্ডামেণ্টেল ৰাইটছটো বিফৰ ডিপিএছপি ফাণ্ডামেণ্টেল ৰাইটছ আৰ গিভেন দ্য প্ৰায়ৰিটি, সেনেকৈ ক'ব পাৰিবা। তো মানুহক বেছি গুৰুত্ব দিছে, ক্লিয়াৰ? নেক্সট এতিয়া আমি কনষ্টিটিউশ্যনেল প্ৰভিজনছ এটা এটাকৈ পঢ়িম। ক'ত আছে বুলি কৈছিলোঁ, ইউনিয়ন এণ্ড টেৰিটৰী পাৰ্ট 1 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন, ঠিক আছে? পাৰ্ট 1ত কেইটা আৰ্টিকেল আছে, 4টা আৰ্টিকেল, আৰ্টিকেলছ 1 to 4, ঠিক আছে? তো পাৰ্ট 1 অফ দি কনষ্টিটিউশ্যনে কিহৰ লগত ডিপেণ্ড কৰে, ষ্টেটছ, ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, ক্লিয়াৰ? ফেকচুৱেল বস্তু হয় এইখিনি, আজি যি পঢ়িম চব ফেকচুৱেল বস্তু হয়, অলপ অলপ বুজিব লগা আছে, এইখিনি বস্তু মই কৈ যাম লগতে, ঠিক আছে? আৰ্টিকেল 1এ কিহৰ কথা কৈছে অলৰেডি আমি পঢ়িছোঁ, ফেডাৰেশ্যন অফ কি কৈছিলে, ফেডাৰেল বায়াছ উইথ ইউনিটাৰী ফিচাৰটো যে আছিলে, চেলিয়েণ্ট ফিচাৰ্ছ অফ দি কনষ্টিটিউশ্যন, তাত আৰ্টিকেল 1ৰ কথা পঢ়িছোঁ। আৰ্টিকেল 1 টক্স এবাউট 2 থিংছ, ঠিক আছে? এটা হ'ল নেম, আমাৰ দেশখনৰ নামটো কি হ'ব, আৰ্টিকেল 1এ সেইটো কথা কয়। নেম কি দিছে আমাৰ দেশখনৰ, ইণ্ডিয়া ডেট ইজ ভাৰত, ক্লিয়াৰ? ইণ্ডিয়া ডেট ইজ ভাৰত। তো আমি যদি কোনোবাই সোধে কোনটো বেছি প্ৰায়ৰিটাইজ নাম হয়, ইণ্ডিয়া নে ভাৰত, কোনটো? দুইটাই হয়,
কিয় ক'ব পাৰো জানা ইণ্ডিয়া ডেট ইজ ভাৰতটো ইংলিছ ভাৰ্জন অফ যোনখন কনষ্টিটিউশ্যন আছিল না আমি কৈছো নহয় অলৰেডি কনষ্টিটিউশ্যনখন দুটা ভাষাত লিখা হৈছে ইংলিছ আৰু হিন্দী কৈছো নে পঢ়তে তো ইংলিছ ভাৰ্জন অফ কনষ্টিটিউশ্যনখনত ইণ্ডিয়া ডেট ইজ ভাৰত লিখা আছে বাট হিন্দী ভাৰ্জনখনত কি লিখা আছে না ভাৰত ডেট ইজ ইণ্ডিয়া এইটো বহুত কন্ট্ৰভাৰ্সি এতিয়া চলি আছে নাই নিউজত আছে না এইটো ভাৰত কো নাম বুলি কৈ আছে যে যেনেকে G20 টো ভাৰত নাম দিছে G20 ৰ হোৰ্ডিং বোৰত চাও ভাৰত বুলি লিখা আছে তো অপজিশন পাৰ্টিয়ে বহুত হেৰি কৰি আছে ন অপোজ কৰি আছে ন কি আপোনালোকে ভাৰত নামটো কিয় হেৰি কৰি আছে ইণ্ডিয়াটো তো এটা হিষ্টৰিকেল নাম হয় the all over the world ইতিয়া সবে ইণ্ডিয়া নামেৰে জানে আমাৰ কান্ট্ৰিখনক then why you are promoting the name ভাৰত তো গভৰ্ণমেণ্টে কি ৰিপ্লাই দিছে কৈছে কি আমাৰ কনষ্টিটিউশ্যনে দুটা নামকে সাপোৰ্ট কৰে ইণ্ডিয়া দ্যাট ইজ ভাৰত ভাৰত দ্যাট ইজ ইণ্ডিয়া তো ইণ্ডিয়া এণ্ড ভাৰত both are equally priority wise priority wise মানে দুখনে সমান priority আছে আমাৰ কাৰণে ক্লিয়াৰ তো আৰ্টিকেল 1 এ প্ৰথমটো নেমৰ কথা কয় ইণ্ডিয়া দ্যাট ইজ ভাৰত এণ্ড ভাৰত দ্যাট ইজ ইণ্ডিয়া আৰু এটা কি কয় টাইপ কিহৰ টাইপ অফ পলিটি এইবোৰ লিখা আছে সব নেক্সট স্লাইডত তো লিখিব নালাগে ঠিক আছে টাইপ অফ পলিটি মানে কেনেকুৱা ধৰণৰ হ'ব ৰাজ্যখন ঠিক আছে তো তাত কি কৈছে ইণ্ডিয়া কেনেকুৱা হ'ব ইউনিয়ন অফ ষ্টেটছ হ'ব ইণ্ডিয়াৰ পলিটিটো কেনেকুৱা হ'ব ইউনিয়ন অফ ষ্টেটছ মানে ষ্টেটছবোৰ আহি কিনে লগ খাব এণ্ড সেই লগ খোৱা জাগাখিনি আমি ইণ্ডিয়া বুলি ক'ম না সেই জিঅ'গ্ৰাফিকেল এক্সটেণ্টটো গোটেই জিঅ'গ্ৰাফিকেল টেৰিটৰীখিনি ক্লিয়াৰ বুজি পাইছা তো ইউনিয়ন অফ ষ্টেটছ কয় কিন্তু আমাৰটো ষ্ট্ৰাকচাৰটো ফেডাৰেল হয় ন ফেডাৰেল ষ্ট্ৰাকচাৰ হয় তথাপিও আমি ইউনিয়ন অফ ষ্টেটছ নাম দিছো ৰাদাৰ দেন ফেডাৰেশ্যন অফ ষ্টেটছ কিয় নাম দিছো সেই কোৱেশ্চনটোৰ আনসাৰ নহয় ডক্টৰ বি আৰ আম্বেদকাৰে যেতিয়া কনষ্টিটিউয়েন্ট এছেম্বলিৰ হেৰি চলি আছিল এই কনষ্টিটিউয়েন্ট এছেম্বলিত এই সেম কোৱেশ্চনটো উঠিছিল মানে ইণ্ডিয়াটো ষ্ট্ৰাকচাৰটো ফেডাৰেল হয় কাৰণ ডিভিজন বিটুইন চেণ্টাৰ এণ্ড ষ্টেটছ আছে ষ্টেট গভৰ্ণমেণ্ট আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে তো ফেডাৰেল ষ্ট্ৰাকচাৰ হয় তো আমি কিয় ইউনিয়ন অফ ষ্টেটছ নাম দিছো তো তেতিয়া বি আৰ আম্বেদকাৰে সেই কনষ্টিটিউয়েন্ট এছেম্বলিত যেতিয়া সেই কোৱেশ্চনটো উঠিছিল তেতিয়া তেওঁ আনসাৰ দিছিল কি আমি ইউনিয়ন অফ ষ্টেটছ ইউজ কৰিছো ৰাদাৰ দেন ফেডাৰেশ্যন অফ ষ্টেটছ ফৰ টু ৰিজনছ দুটা ৰিজনছ আমি অলৰেডি সেলিয়েন্ট ফিচাৰ্ছ অফ কনষ্টিটিউশ্যনত পঢ়িছো আৰু মনত আছে নে কি কৈছে ইণ্ডিয়ান ফেডাৰেশ্যন ইজ নট দ্য ৰিজাল্ট অফ এন এগ্ৰিমেণ্ট এমং ষ্টেটছ যেনেকৈ ইউএছত 50খন ষ্টেটে আহি কিনে নহয় সবে নিজৰ কিছুমান ৰাইটছ চেণ্টাৰ গভৰ্ণমেণ্টৰ আগত ইউনিয়ন গভৰ্ণমেণ্টৰ আগত সাৰেণ্ডাৰ কৰিছে আৰু কৈছে কি আমাক সিকিউৰিটিৰ জাগাত আমি কি কৰিছো আমি কিছুমান ৰাইটছ আমাৰ সাৰেণ্ডাৰ কৰিছো আৰু আমি আপোনালোকৰ ইউনিয়ন এটা আমব্ৰেলা কি হয় ইউনাইটেড ষ্টেটছ অফ আমেৰিকা সেই আমব্ৰেলাটোৰ আণ্ডাৰত আমি থাকিম আপোনালোকে আমাক সিকিউৰিটি প্ৰভাইড কৰক আমি নিজৰ সেইকাৰণে সাৰ্টেন ৰাইটছ আমি সাৰেণ্ডাৰ কৰিছো ইণ্ডিয়াৰ কেছত হেতু নহয় ইণ্ডিয়াৰ কেছত ষ্টেটছবোৰে কাকোছ একো ৰাইট সাৰেণ্ডাৰ কৰা নাই ঠিক আছে ইণ্ডিয়াৰ কেছত কি হৈছে ওপৰৰ পৰা আমি কৈছো কি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে কি এইটো ষ্টেট আমাৰ তাত আহিব এইটো ষ্টেট আমাৰ তাত আহিব ক্লিয়াৰ এগ্ৰিমেণ্ট কৰি ইজ নট দ্য ৰিজাল্ট অফ এন এগ্ৰিমেণ্ট বুলি কৈছে একো ষ্টেটছৰ মাজত একো তেনেকুৱা এগ্ৰিমেণ্ট হোৱা নাই ষ্টেট গভৰ্ণমেণ্টছৰ মাজত একো এগ্ৰিমেণ্ট হোৱা নাই ন ষ্টেটছবোৰটো পিছতহে ক্ৰিয়েট কৰিছো আমি আগতে ইণ্ডিয়ান ইউনিয়নখন ক্ৰিয়েট কৰিছো ন তাৰপিছত আমি ষ্টেটছ ক্ৰিয়েট কৰিছো তাত আগতে ষ্টেটছ ক্ৰিয়েট আছিল ইউএছএ তাৰপিছত ইউনিয়ন ফৰ্ম হৈছে বুজি পাইছা তাতে বটম আপ এপ্ৰ'চ হৈছে ইয়াতে টপ ডাউন এপ্ৰ'চ হৈছে ক্লিয়াৰ সেইকাৰণে ষ্টেটছ আমাৰ এতিয়াও ক্ৰিয়েট হৈয়ে থাকে নতুন ইউএছত কিন্তু ষ্টেটছ সেই যি 50টা ষ্টাৰ্টিঙত আছিল এতিয়াও 50টাই আছে সেইকাৰণে ইউএছএ কি কয় ইনডেষ্ট্ৰাক্টিবল ইউনিয়ন অফ ইনডেষ্ট্ৰাক্টিবল ষ্টেটছ কেন নট বি ডেষ্ট্ৰয়ড দেয়াৰ বাট আমাৰ ইণ্ডিয়াৰ ষ্টেটছ কেন বি ডেষ্ট্ৰয়ড হেন্স ইনডেষ্ট্ৰাক্টিবল ইউনিয়ন অফ ডেষ্ট্ৰাক্টিবল ষ্টেটছ বুজি পাইছা এতিয়া তোমাৰ কোৱেশ্চনটো ক্লিয়াৰ ঠিক আছে আৰু ছেম এইটো কি কৈছে আমাৰ ইয়াতে ষ্টেটছৰ পাৱাৰ নাই কি পাৱাৰ নাই ৰাইট টু সিসিড মানে ৰাইট টু সেপাৰেট হোৱা আমাৰ ষ্টেটৰ কোনো পাৱাৰ নাই কোনোবা এখন গুজৰাট ষ্টেটে আজি ক'ব নোৱাৰে আজিৰ পৰা আমি ইণ্ডিপেণ্ডেণ্ট ক'ব নোৱাৰে ক্লিয়াৰ হল বুজিছা সেইকাৰণে ইউনিয়ন অফ ষ্টেটছ বুলি কয় ৰাদাৰ দেন ফেডাৰেশ্যন অফ ষ্টেটছ হলে মানে কি ষ্টেটছৰ ইণ্ডিপেণ্ডেণ্ট পাৱাৰ থাকিব ইণ্ডিপেণ্ডেণ্ট পাৱাৰ থাকিলে কি সিহঁতৰ ছেপাৰেট হোৱা পাৱাৰো থাকিব পাৰে যদি বিচাৰি সিহঁতি ছেপাৰেট হ'ব পাৰে বাট আমাৰ ইণ্ডিয়াখন ফেডাৰেশ্যন অফ ষ্টেটছ নহয় ইউনিয়ন অফ ষ্টেটছ হয় ক্লিয়াৰ ডক্টৰ বি আৰ আম্বেদকাৰ আৰ্গুমেণ্টটো বুজি পাইছা এই 4টা আৰ্টিকেল আমাৰ পাৰ্ট 1ত আছে ঠিক আছে আৰ্টিকেল 1 অলৰেডি চালো আমি আৰ্টিকেল 2 পঢ়িম আমি নেক্সট আৰ্টিকেল 2 এ আমাক নালাগে এইটো ৰিপিল হৈছে আৰ্টিকেল 2 এৰ ষ্টৰিটো কম লাষ্টত
লাষ্টত কম দিয়া আৰ্টিকেল 2 যেতিয়া সিকিমৰ এটো সিকিমৰ লগত ৰিলেটেড আৰ্টিকেল ঠিক আছে সিকিমৰ ষ্টৰীটো লাষ্টত কম মই আগে আজি কনস্টিটিউশনাল প্ৰভিজনছ খিনি পঢ়িলো তেতিয়া বুজি পাবা সিকিমৰ ষ্টৰীটো কেনেকৈ কি হৈছে কি কলা ৰিপিল মানে এটো নাই এতিয়া আৰু এটো আৰ্টিকেল উঠাই দিছে কাৰণ সিকিম আগতে তোমাৰ ইণ্ডিয়ান ইউনিয়নৰ পাৰ্ট নাছিলে মানে এট দি টাইম অফ ইন্ডিপেন্ডেন্স সিকিম ওয়াজ নট দ্য পাৰ্ট অফ ইণ্ডিয়া সিকিম প্ৰথমতে নাই ষ্টৰীটো কম মই ভালকে 1976 ত একচুয়ালি সিকিম বিকেম এ পাৰ্ট অফ ইণ্ডিয়া সিকিম বিকেম এ ফুল ফ্লেজড ষ্টেট অফ ইণ্ডিয়া তাৰে আগত মানে তোমাৰ সিকিমক ডিল কৰিবলৈ মানে এটা আৰ্টিকেল আনিছিল এটো অকল সিকিমৰ কাৰণে আছিল ঠিক আছে যেতিয়া তোমাৰ ফুললি পাৰ্ট হৈ গল সিকিম তেতিয়া আৰ্টিকেলটো উঠাই দিলে কি দৰকাৰ আৰ্টিকেলৰ আৰু যেতিয়া সিকিমখন আমাৰ নিজৰে পাৰ্ট হৈ গল তো সিকিমখন পাৰ্ট হৈ গল মানে কি সিকিমখন এতিয়া একো স্পেশাল ষ্টেটাস নাই আৰু সিকিমখন বাকি ইণ্ডিয়াৰ যিমান ষ্টেট আছে হেনেকে চলিব হেতু লমতে চলিব তো হেতু লমতে চলিলে এইটো ল কি দৰকাৰ আৰু নাই দৰকাৰ বুজি পাইছা জাস্ট খালি জানিবৰ কাৰণে লিখি দিছো ইয়াতে আৰু ষ্টৰীটো তোমাৰ লাগি ষ্টৰীটো জানিব লাগিব আমি হেতু লাষ্টত কম মানে তেনেকে আৰ্টিকেল 3 আৰ্টিকেল 4 পঢ়িম আমি এটা এটাকে চাম আজি আৰ্টিকেল গুটিকিটা মুঠতে এই চাৰিটা আৰ্টিকেলে তোমাৰ ডিল কৰে ইউনিয়ন ইন ইটস টেৰিটৰীৰ লগত ক্লিয়াৰ আৰ্টিকেল 1 অলৰেডি চালু কি আছে আৰ্টিকেল 1 ত নেম আৰু টাইপ অফ পলিটি ঠিক আছে এতিয়া টাইপ অফ পলিটি মানে আৰ্টিকেল 1 ৰ ভিতৰত আৰ্টিকেল 1 3 এইবোৰ মনত ৰাখিব নালাগে হা এইবোৰ লিখি থৈ দিছো জাস্ট আৰু কিন্তু এইবোৰ মনত ৰাখিব নালাগে আৰ্টিকেল 1 বুলি মনত ৰাখিবা এইবোৰ সাব ক্লজ বুলি কয় আৰ্টিকেল 1 সাব ক্লজ 2 ইমান মনত ৰাখিব নালাগে আমি তোমাৰ লয়াৰ নহয় ক্লিয়াৰ আমি জেনাৰেল ষ্টাডিজ পঢ়ি আছো তো জাস্ট লিখি থৈছো মুখস্থ নকৰিবা আকৌ দিয়া বুলি যোনটো কৈছো আৰ্টিকেল 1 ত কি আছে নেম অফ দি কান্ট্ৰি এণ্ড টাইপ অফ পলিটি অলৰেডি কলো এইটো এতিয়া টাইপ অফ পলিটিত আৰ্টিকেল 1 এ আৰু এটা কি কথা কয় তোমাৰ টেৰিটৰি অফ ইণ্ডিয়া কোন টেৰিটৰিজ তোমাৰ আৰ্টিকেল 1 ৰ আন্ডাৰত মানে তোমাৰ আমাৰ ইণ্ডিয়াত থাকিব মানে ঠিক আছে তো কি টেৰিটৰিজ থাকিব ষ্টেটস ইউনিয়ন টেৰিটৰিজ এৰুটা চাইছো থাৰ্ড কি আছে টেৰিটৰিজ দ্যাট মে বি একুৱায়াৰ্ড বাই দি ইণ্ডিয়ান গভৰ্ণমেণ্ট ইন ফিউচাৰত যদি ইণ্ডিয়ান গভৰ্ণমেণ্টে আৰু কিবা একুৱায়াৰ কৰিব লাগে টেৰিটৰি হেতুৰ প্ৰভিজনো দিয়া আছে আৰ্টিকেল 1 ত কিমান ফিউচাৰিষ্টিকলি ভাবিছে চোৱা 1947 তে আৰু এটোৰ আন্ডাৰতে লৈছে সিকিমখন 1975 ত ঠিক আছে গোৱাখন লৈছে তোমাৰ 1961 ত গোৱা নাছিলে আমাৰ ইণ্ডিয়াৰ পাৰ্ট চোৱা 10 কনস্টিটিউশন এমেন্ডমেন্টছ এমেন্ডমেন্টৰ পেজটো চোৱা পলিটিত এপেন্ডিক্স 4 মুটাত 4 আছে কনস্টিটিউশনাল এমেন্ডমেন্টৰ যোনটো পাৰ্ট পাইছা 10th amendment act দেখিছা 10th amendment act of 1961 কি কৰিছে পঢ়া কোনবা এজনে হাবেলি ইণ্ডিয়ান ইউনিয়ন আৰু 12 টো পঢ়া কোনটো ইয়াৰত আনিছে এইটো 1961 ত 90 হৈছে 1960s ত তোমাৰ তাৰে আগতে মানে 19 বিফৰ 1960s গোৱা দাদৰা এণ্ড নগৰ হাভেলি আৰু দমন এণ্ড দিউ দে ৱেৰ পাৰ্ট অফ পৰ্টুগিজ টেৰিটৰিজ পৰ্টুগিজ ৰুল কৰি আছিল ব্ৰিটিছকে খেদিলে পৰ্টুগিজ আছিলে তেতিয়ালৈকে ঠিক আছে 1960s ত ইণ্ডিয়া আৰু পৰ্টুগিজ ৱাৰ হৈছে এটো ৱাৰৰ কথা ৱাৰ বুলি বহুতে নকয় কিন্তু ইণ্ডো পৰ্টুগিজ ৱাৰ হৈছে কাৰণ গোৱাখন ল'ব লাগে না এতিয়া ইণ্ডিয়া পৰ্টুগিজকো খেদাব লাগে গুটে ইণ্ডিয়া ইন্ডিপেন্ডেন্ট হল তোমাৰ অকল গোৱা থাকি যাব নেকি গোৱাকো ইন্ডিপেন্ডেন্ট কৰাব লাগে এতিয়া তো পৰ্টুগিজ ইণ্ডো পৰ্টুগিজ ৱাৰ হৈছে 1960s ত পৰ্টুগিজক হাৰালে অপাৰেশন বিজয় আছিলে চাগে আৰ্মিৰ অপাৰেশন থাকে ন অপাৰেশনৰ নাম থাকে ন অপাৰেশন বিজয় আছিলে চাগে হেতু নাম মই এক্স্যাক্টলি পাহৰিলো 1960s ত হৈছে 1961 ত তোমাৰ হাৰালে পৰ্টুগিজক তাৰপিছত 1961 ত তোমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট কৰি গোৱা দাদৰা এণ্ড নগৰ হাভেলি আৰু দমন এণ্ড দিউ দে ৱেৰ এনেক্সড ইনটু দ্য ইণ্ডিয়ান টেৰিটৰি বুজিছা সেইকাৰণে এই প্ৰভিজনটো দিয়া আছিল যে টেৰিটৰিজ দ্যাট মে বি একুৱায়াৰ্ড বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট ইন ফিউচাৰ ক্লিয়াৰ 1961 ত গোৱা দাদৰা নগৰ হাভেলি দমন এণ্ড দিউ লৈছে 1975 ত সিকিম লৈছে এটো প্ৰভিজনৰ আন্ডাৰত আৰু এই প্ৰভিজনটো ক'ত দিয়া আছে আৰ্টিকেল 1 ত দিয়া আছে কনস্টিটিউশনত দিয়া আছে বুজিছা তো ফিউচাৰত যদি আৰু কিবা এনেকুৱা টেৰিটৰি ল'ব মন যায় তেতিয়া ল'ব পাৰে ইণ্ডিয়া ঠিক আছে কিন্তু ইণ্ডিয়া আমাৰ হেৰি কান্ট্ৰি নহয় ন মানে ৱাৰ কৰি ফুৰা কান্ট্ৰি নহয় আগৰ পৰাই একদম হিষ্টৰিকেল টাইমছৰ পৰাই ইণ্ডিয়া কেতিয়াও বেলেগৰ
টেৰিটৰি এনেকৈ এনেক্স কৰিব যোৱা নাই ঠিক আছে যেনেকৈ ব্ৰিটিছাৰ্ছ আহিছে এটা টাইমত যেনেকৈ চেণ্ট্ৰেল এছিয়াৰ পৰা ফ'ৰ্চেছ আহিছে এটা টাইমত ইনভেড কৰিবলৈ আমাৰ ইণ্ডিয়া কেতিয়াও ইনভেডিং কাণ্ট্ৰি হিচাপে নাছিলে ঠিক আছে সেইকাৰণে নলয় এতিয়া আৰু বাট প্ৰভিজন আছে ল'ব পাৰে সেইটো কৈছোঁ বুজিছা ক্লিয়াৰ এইটো সেইটোৱে লিখা আছে কি ষ্টেটছবোৰত কিয় ডিভাইড কৰিছিলে গোটেই টেৰিটৰি অফ ইণ্ডিয়াখনক ষ্টেটছ ইউনিয়ন টেৰিটৰিজত এনেকৈ কিয় ডিভাইড কৰিছিলে ফৰ বেটাৰ গভৰ্নেন্স অলৰেডি কৈছে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স মানে ফৰ বেটাৰ গভৰ্নেন্স আৰু যিহেতু আমাৰ ইণ্ডিয়াখন ইমান ডাইভাৰ্ছ কাণ্ট্ৰি মাল্টি এথনিক মাল্টি কালচাৰেল পপুলেশ্যন আছে তো তাহাঁতৰ চবৰে ডিমাণ্ডছবোৰ বেলেগ বেলেগকৈ যাতে ফুলফিল কৰিব পাৰে সেইকাৰণে একৰ্ডিংলি ষ্টেট দিয়া হৈছিলে যেনেকৈ আন্ধ্ৰপ্ৰদেশ লিংগুইষ্টিক বেচিছত খোলা হৈছিলে যাতে সিহঁতৰ লেংগুৱেজটো প্ৰিজাৰ্ভ হৈ থাকে তো এখন ষ্টেট দিয়া হৈছিলে সিহঁতক গুজৰাটী স্পিকিং পিপুলবোৰক গুজৰাট দিয়া হৈছিলে বুজিছা সেইটোৱে এতিয়া আমাৰ ইণ্ডিয়াত দুটা এক্সপ্ৰেশ্যন আমি ইউজ কৰোঁ এটা এক্সপ্ৰেশ্যন হ'ল টেৰিটৰি অফ ইণ্ডিয়া এটা এক্সপ্ৰেশ্যন হ'ল ইউনিয়ন অফ ইণ্ডিয়া ঠিক আছে ইউনিয়ন অফ ইণ্ডিয়া যোনটো ইউনিয়ন অফ ষ্টেটছৰ কথা কৈছে ঠিক আছে টেৰিটৰি অফ ইণ্ডিয়াটো ইয়াৰ টেৰিটৰিৰ ভিতৰত কি কি পৰে ষ্টেটছ ইউনিয়ন টেৰিটৰিজ আৰু যোনটো আমি চাইছোঁ টেৰিটৰিজ ডেট উইল বি একুৱাৰ্ড ইন ফিউচাৰ বাট ইউনিয়ন অফ ইণ্ডিয়া বুলি ক'লে অকল ষ্টেটছ তাৰ আণ্ডাৰত মানে অকল ষ্টেটছখিনি আহে ইউটিজ আৰু এইবোৰ নাহে এইটো নাহে মানে থাৰ্ড পেৰিটো সেইকাৰণে কি কৈছে টেৰিটৰি অফ ইণ্ডিয়া ইজ এ ৱাইডাৰ এক্সপ্ৰেশ্যন দেন দ্য ইউনিয়ন অফ ইণ্ডিয়া ক্লিয়াৰ মাল্টি চেঞ্জলি কেতিয়াবা ইউজ কৰে বস্তুবোৰ যেতিয়া কুৱেশ্যনছবোৰ থাকিব নাই তেতিয়া তোমালোকে কুৱেশ্যনবোৰ চাবা টেৰিটৰি অফ ইণ্ডিয়াৰ কথা কৈছে নে ইউনিয়ন অফ ইণ্ডিয়াৰ কথা কৈছে টেৰিটৰি মানে কি জিঅ'গ্ৰাফিকেল এক্সটেণ্ট তো আমাৰ ইণ্ডিয়াৰ জিঅ'গ্ৰাফিকেল এক্সটেণ্টত কি কি আছে ষ্টেটছো আছে ইউটিজো আছে আৰু সেই তোমাৰ যোনবোৰ কাণ্ট্ৰিজ ফিউচাৰত ধৰা কাণ্ট্ৰিজ নকওঁ যোনবোৰ টেৰিটৰিজ ফিউচাৰত একুৱায়াৰ কৰিব সেইটো আছে টেৰিটৰি অফ ইণ্ডিয়াৰ ভিতৰত পৰে কিন্তু ইউনিয়ন অফ ইণ্ডিয়াত অকল কি হয় ষ্টেটছৰ কথা কয় ঠিক আছে সেই বস্তুটোকে লিখা আছে ইয়াতে ইউনিয়ন অফ ইণ্ডিয়াত কি হয় অল দ্য ষ্টেটছ ইন ইণ্ডিয়া ফৰ্ম পাৰ্ট অফ ইউনিয়ন অফ ইণ্ডিয়া বাট টেৰিটৰি অফ ইণ্ডিয়াত কি হয় ষ্টেটছ ইউনিয়ন টেৰিটৰিজ এণ্ড টেৰিটৰিজ ডেট মে বি একুৱাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই চেপ্টাৰটো যেতিয়া ৰিডিং দিবা নহয় তেতিয়া তুমি পাবা কিছুমান ক্ষেত্ৰত টেৰিটৰি অফ ইণ্ডিয়া ফ্ৰেজটো ইউজ কৰে কিছুমান ক্ষেত্ৰত ইউনিয়ন অফ ইণ্ডিয়া ফ্ৰেজটো ইউজ কৰে যেতিয়া চেপ্টাৰটো ঘৰত পঢ়িবা নিজে ঠিক আছে তো দুটাৰ ডিফাৰেঞ্চ মই বুজাই দিছোঁ দুটা ছেম নহয় মানে কনফিউজ হৈ যাব পাৰা যেতিয়া চেপ্টাৰটো পঢ়া কি এবাৰ টেৰিটৰি অফ ইণ্ডিয়া কৈছে এবাৰ ইউনিয়ন অফ ইণ্ডিয়া কৈছে কি দুটা বেলেগ বেলেগ বস্তু কি ক'লে ক'ত নপৰে অকল ষ্টেটছ ইউনিয়ন অফ ইণ্ডিয়াৰ কথা যদি তুমি তাতে ফ্ৰেজটো পোৱা ন তাতে অকল ষ্টেটছকেইটাক মিন কৰি আছে মানে 28 ষ্টেটছক মিন কৰি আছে ঠিক আছে ইউটিজ অকল তোমাৰ এই টেৰিটৰি অফ ইণ্ডিয়া ৱৰ্ডটোত পৰিব ক্লিয়াৰ এইটো জাষ্ট তোমাৰ বুকখন যেতিয়া পঢ়িবা ন সেইটোৰ কাৰণে কৈ দিছোঁ দুটা ছেইম বস্তু নহয় মানে দুটা ডিফাৰেণ্ট বস্তু কিবা ডাউট এতিয়ালৈকে বুজি পাইছা নেক্সট আমাৰ আহিল আৰ্টিকেল 2 আৰ্টিকেল 1ত আমি পঢ়িলোঁ নেম আৰু টাইপ অফ পলিটি আৰু তাত যোনবোৰ আমি ফ্ৰেজেছ ইউজ কৰোঁ টেৰিটৰি অফ ইণ্ডিয়া আৰ্টিকেল 1টো মানে এনেকুৱা নহয় আৰ্টিকেল 1টো অকল আমি যিখিনি পঢ়িছোঁ সেইখিনিয়ে লিখা আছে মানে বহুত ডেফটত লেংগুৱেজত লিখা আছে ন মেইন কনষ্টিটিউশ্যনখনত তাত মানে সেই ফ্ৰেজবোৰ ইউজ কৰিছে কিছুমান ইউনিয়ন অফ ইণ্ডিয়া ইউজ কৰিছে কিছুমান টেৰিটৰি অফ ইণ্ডিয়া তো দুটা বস্তু হয় কি আমি সেই ডিফাৰেঞ্চটো জানিব লাগিব সেইকাৰণে ডিফাৰেঞ্চটো কৈছোঁ বুজি পালা এতিয়া আৰ্টিকেল 2ৰ কথা আৰ্টিকেল 2ত কাক এম্পাৱাৰ কৰা হৈছে পাৰ্লিয়ামেণ্টক এম্পাৱাৰ কৰা হৈছে পাৰ্লিয়ামেণ্টক আৰ্টিকেল 2ৰ আণ্ডাৰত এম্পাৱাৰ কৰা হৈছে কি কৰিব পাৰে পাৰ্লিয়ামেণ্টে এম্পাৱাৰ মানে পাৱাৰ দিয়া হৈছে দুটা পাৱাৰ দিছে এটা হ'ল পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে এডমিট নিউ ষ্টেটছ লিখা আছে ইয়াতে 2 powers are given to the parliament under article 2 এটা হ'ল to admit new states আৰু এটা হ'ল তোমাৰ establish new states বুজিছা admit new states মানে কি যেনেকৈ ছিকিমখন এডমিট কৰিলে গোৱাখন এডমিট কৰিলে এডমিশন কৰিছে ন নতুন ষ্টেটছ আনিছে এষ্টাব্লিছ মানে কি কোনোবা এখন ইউনিয়ন টেৰিটৰিক ধৰা ষ্টেট বনাই দিলে সেইটোৰ কথা কৈ আছে দুটা ৱৰ্ডৰ ডিফাৰেঞ্চ বুজিছা এডমিট মানে তুমি নতুন এডমিশন এটা ক'ৰবাত ল'ব গৈছা স্কুল কলেজ এখনত আগতে নাছিলা সেইখন স্কুলৰ পাৰ্ট ঠিক আছে তো সেইটো এডমিট
বুজিছানে এষ্টাব্লিছ ইউনিয়ন টেৰিটৰি যেনেকৈ আমাৰ মিজোৰামখন ইউনিয়ন টেৰিটৰি আছিল অৰুণাচলখন এটা টাইমত ইউনিয়ন টেৰিটৰি আছিল তাৰপিছত ষ্টেটহুড দি দিলে তাহাঁতক ইভেন গোৱা ৱাজ ইউনিয়ন টেৰিটৰি আফটাৰ যেতিয়া 1960s তোমাৰ এডমিট প্ৰথমতে কি কৰিলে 1960s এডমিট কৰিলে গোৱাখন ইণ্ডিয়ান ইউনিয়নত তো তেতিয়া ইউনিয়ন টেৰিটৰি ষ্টেটাছ আছিল 1987 গোৱাক তোমাৰ ষ্টেটহুড দিয়া হৈছে তো ইমান বছৰ ইউনিয়ন টেৰিটৰি আছিল তো ইয়াতে এডমিট কৰিছে ইয়াতে কি কৰিছে এষ্টাব্লিছ কৰিছে ষ্টেটহুড ষ্টেট হিচাপে বুজিছা তো এই দুটা পাৱাৰ আৰ্টিকেল 2 আন্ডাৰত দিয়া আছে পাৰ্লিমেণ্টত কনষ্টিটিউচন প্ৰভিজন মানে পাৰ্লিমেণ্টে এই দুটা পাৱাৰ ইউজ কৰিব পাৰে পাৰ্লিমেণ্টে যদি এই দুটা পাৱাৰ কেতিয়াবা ইউজ কৰে সেইটো কাৰ আন্ডাৰত কৰিব লাগিব আৰ্টিকেল 2 আন্ডাৰত কৰিব লাগিব বুজিছা আৰ্টিকেল 2 কি কাৰ কথা কৈ আছে ভালকে বুজা কাৰণ আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 টো অলমোষ্ট সিমিলাৰ যেন লাগে বাট দুটাৰ মাজত ডিফাৰেন্স আছে টু admission of states বুলি কবা ঠিক আছে admission of new states into the Indian Union by Union of India and establishment of new states clear বুজিলা article 2 একদম ইজি কিটা next article 3 Indian territory নপৰে establishment of new states ৰ কথা কৈছে কোনবা এখন ইউনিয়ন টেৰিটৰি যদি ষ্টেটহুড দিয়ে ষ্টেটৰ কথা কৈছে অকল ইউটি নতুনকে বনাব লাগিলে আৰ্টিকেল 2 আন্ডাৰতে বনাব এডমিশন অফ নিউ ষ্টেটছ কব এইটো যদি ইউনিয়ন টেৰিটৰি কেতিয়া বনাব তোমাৰ ষ্টেটৰ পৰা ইউনিয়ন টেৰিটৰি কেতিয়াও নবনায় এক্সেপ্ট জম্মু এণ্ড কাশ্মীৰ বনাইছে যোনটো ঠিক আছে কিন্তু তোমাৰ ম্যাক্সিমাম ইউটিস কেতিয়া বনায় যেতিয়া নতুন টেৰিটৰি একুৱায়াৰ কৰে ইণ্ডিয়া যেতিয়া ফাৰ্স্ট টাইম নতুন টেৰিটৰি কিবা একুৱায়াৰ কৰিছিলে ন তেতিয়াহে এইটো ইউনিয়ন টেৰিটৰি বনাইছিলে তাৰপিছত লাহে লাহে যেতিয়া ষ্টেটহুড লাগে বুলি ভাবে তো ষ্টেটহুড দি দিয়ে ইউনিয়ন টেৰিটৰিজবোৰ ক্লিয়াৰ জম্মু কাশ্মীৰ এক্সেপচনেল কেছ হয় য'ত ষ্টেটহুডৰ পৰা ইউনিয়ন টেৰিটৰি বনাইছে কাৰণ হেতু তোমাৰ কি স্পেশাল কেছ কিয় তাতে তোমাৰ ষ্ট্ৰেটেজিক সিগনিফিকেন্স আছে ন হেতু কাৰণ হেখন না ইণ্ডিয়াৰ তাত আধা আছে পাকিস্তানৰ তাত আধা আছে হেতুৰ কাৰণেহে তোমাৰ স্পেশাল ষ্টেটাছ দিছে হেতু এক্সেপচন হয় হেনুকুৱা বস্তু কোনো এনভিসাজে কৰা নাছিল যেতিয়া কনষ্টিটিউশনখন বনি আছিল না তেতিয়া কোনো ভাবাও নাছিল জম্মু কাশ্মীৰখনৰ অৱস্থা এনেকুৱা হ'ব বুলি তেতিয়াতো কাশ্মীৰখন ষ্টেটহে দি আছিল গোটেই কাশ্মীৰখন আছিল এতিয়াতো কাশ্মীৰখনে ডিভাইড হৈ আছে ন বুজিছা ইফালে চাইনাই লৈ আছে ইফালে তোমাৰ পাকিস্তানে লৈ থৈ দিছে চাইনাও লৈ থৈ দিছে ন লাডাখ পাৰ্টখিনি আকসাই চীন বুলি কয় সেইখিনি ক্লিয়াৰ সেইকাৰণে তাত এক্সেপচনেল কেছ হয় সেইটো কাৰণে তোমাৰ তাত কি ষ্টেটুটৰ পৰা ইউনিয়ন টেৰিটৰি কৰিব লগা হৈছে ক্লিয়াৰ এতিয়া আৰ্টিকেল 3 কিবা এখন ধৰা অলৰেডি ষ্টেট আছে ঠিক আছে অকল অলৰেডি এখন ষ্টেট আছে সেইখন ষ্টেটত যদি কিবা এডজাষ্টমেন্ট কৰিব লগা হয় ধৰা সেই ষ্টেটখনৰ অলপমান পাৰ্ট কাটি কিনে এখন নতুন ষ্টেট বনালে তাৰে এবাৰ কিবা পাৰ্ট কাটি কিনে ইউনিয়ন টেৰিটৰি বনালে বা এই ষ্টেটখনৰ নামেই চেঞ্জ কৰি দিলে ঠিক আছে যেনেকৈ ওড়িশাখনৰ নামটো চেঞ্জ কৰি কিনে কি কৰিলে ODISS কৰি দিলে হেনুকা বস্তুবোৰ তোমাৰ প্ৰভিজনবোৰ আৰ্টিকেল 3 আন্ডাৰত থাকে ইন্টাৰনেল ৰিএডজাষ্টমেন্টখিনি যোনখিনি ঠিক আছে অলৰেডি ষ্টেট এখন আছে এক্সিষ্টেন্সত আগত আৰ্টিকেল 2 তে কাৰ কথা কয় নতুন ষ্টেটৰ কথা কয় যোনটো অলৰেডি ষ্টেট নাছিলে আগতে এক্সিষ্টেন্সত নাছিলে বাট নতুন ষ্টেট বনাইছো হেতু আৰ্টিকেল 2 ৰ আন্ডাৰত পৰিব বাট অলৰেডি ষ্টেট আছে সেই ষ্টেটতে যদি কিবা চেঞ্জ কৰিব লাগে তেতিয়াহলে হেতুক কাৰ কোনটো আৰ্টিকেল আন্ডাৰ আৰ্টিকেল 3 আন্ডাৰত আমি হেতু কৰিম ঠিক আছে চেঞ্জেছবোৰ ইন্টাৰনেল ৰিএডজাষ্টমেন্ট পাৰ্লিমেণ্টকে সেম পাৱাৰ দিয়ে কি কৰে ক্ৰিয়েট নিউ ষ্টেটছ আউট অফ এক্সিষ্টিং ষ্টেটছ ঠিক আছে যেনেকৈ ক্ৰিয়েশ্যন অফ তেলেংগানা আউট অফ অন্ধ্ৰ প্ৰদেশ creation of Uttarakhand out of Uttar Pradesh Mysore Karnataka to নক হেতু নামই চেঞ্জ কৰিছে নাম চেঞ্জ কৰাটো এটো আমি নাম চেঞ্জ কৰাটো না এতিয়া অকল ক্ৰিয়েশ্যন অফ নিউ ষ্টেটছৰ কথা কৈ আছো মই মানে এটো পঢ়িম নাম চেঞ্জ কৰা কিটা পঢ়িম আমি এটা এটাকে তেতিয়া এক্সাম্পল আকৌ এতিয়া ক্ৰিয়েশ্যন অফ নিউ ষ্টেটছৰ কথা কৈ আছো যেনেকে তোমাৰ নাগালেণ্ড ফৰ্ম কৰিলে অসমৰ পৰা হেতু ইয়াতে পঢ়িব অৰুণাচল ফৰ্ম কৰিলে অসমৰ পৰা তাৰপিছত তোমাৰ মেঘালয় ফৰ্ম কৰিলে অসমৰ পৰা ইখিনি সব ক্ৰিয়েশ্যন অফ নিউ ষ্টেটছ from existing states clear Chhattisgarh form korile tumar kor pura Biharer pura na Madhya Pradeshar pura Madhya Pradesh no Chhattisgarh Madhya Pradeshar pura Biharer pura ki form korise Jharkhand 2002 parliament article under ki ase increase or diminish the area of any state ঠিক আছে কোনবা এটা স্টেটৰ এৰিয়া টু কম বেছি কৰিব পাৰে হেতু পাৰ্লিমেন্টৰ তাত পাৱাৰ আছে ঠিক আছে alter the boundaries of any state boundaries ইফাল কৰিব পাৰে আৰু alter the name যোনটো তুমি কৈ আছিলা ঠিক আছে
ক্লিয়াৰ আৰ্টিকেল 3 লিখিব নালাগে এইবোৰ পাই যাবাচোন তোমালোকে নেক্সট লাষ্ট আচ্ছা আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 আন্ডাৰত পাৰ্লিমেণ্টে যদি কিবা চেঞ্জ আনিব লাগে ঠিক আছে তাৰে কাৰণে কন্ডিশনস দুটা আছে ক্লিয়াৰ আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 আন্ডাৰত যদি কিবা চেঞ্জেস আনি হতি পাৰ্লিমেণ্টে তাতে কন্ডিশনস দুটা আছে ফাৰ্স্ট কন্ডিশন আছে prior recommendation of the president changes কেনেকৈ আনে বিল এখন প্ৰপ'জ কৰিব প্ৰথমতে সেম ল এখন বনোৱাৰ আগতে ল হয় ন এটা ল বনাম কি আমি এখন ষ্টেট নতুনকৈ ফৰ্ম হৈছে আজিৰ পৰা ধৰা এক ষ্টেটখন ওয়াই ষ্টেটৰ পৰা নতুনকৈ ফৰ্ম হৈছে তো ল এটা আনিব লাগিব তো লটো আনিবলৈ কি কৰিব লাগিব পাৰ্লিমেণ্টে বিল ফলো কৰিব লাগিব এনে কি কৰে বিলখনত তোমাৰ প্ৰথমতে লোকসভা বা ৰাজ্যসভা ইদাৰ হাউস অফ দি পাৰ্লিমেণ্টত যাব তাৰপিছত সেকেন্ড হাউসত যাব তাৰপিছত প্ৰেসিডেন্টৰ এক্সেন্ট লয় কিন্তু এইবোৰ ক্ষেত্ৰত কি হয় প্ৰেসিডেন্টৰ প্ৰায় ৰিকমেন্ডেশন অফ দি প্ৰেসিডেন্ট লাগে ঠিক আছে প্ৰেসিডেন্টৰ এক্সেন্টটো আকৌ ল'ব এক্সেন্ট মানে হেতুটো কম্পালসৰি হৈ গ'ল আৰু এবাৰ ৰিকমেন্ডেশন আগতে দিব লাগিব বিলখন প্ৰপ'জ কৰাৰ আগতে ধৰা লোকসভাত এই বিলখন আহিছে লোকসভাত এখন বিল আহিছে তোমাৰ য'ত এখন নতুন ষ্টেট ক্ৰিয়েট কৰিব লাগে ঠিক আছে এই বিলখন লোকসভাত আনাৰ আগতে তুমি আগতে প্ৰেসিডেন্টৰ পাৰমিশন ল'ব লাগিব এইটোৰ ক্ষেত্ৰত এই দুটা আৰ্টিকেলৰ আন্ডাৰত যদি তুমি কিবা বিল আনা ঠিক আছে প্ৰেসিডেন্টৰ আগতীয়াকৈ পাৰমিশন লাগিব প্ৰায় ৰিকমেন্ডেশন অফ দি প্ৰেসিডেন্ট ক্লিয়াৰ তাৰপিছত তোমাৰ লোকসভাত ইন্ট্ৰোডিউস কৰিলে তাৰপিছত লোকসভাত যদি পাছ হৈ গ'ল তাৰপিছত ৰাজ্যসভাত যাব ৰাজ্যসভাত যদি পাছ হৈ গ'ল তেতিয়াহ'লে প্ৰেসিডেন্টে এক্সেন্ট দি কিনে এক বনাই দিব এইটো কিন্তু প্ৰেসিডেন্টে এক্সেন্ট দিয়া নিদিয়াটো কথাটো একে কাৰণ অলৰেডি প্ৰায় ৰিকমেন্ডেশন দিয়ে থৈ দিছে তো এক্সেন্ট দিছে মানে বুজি পালা আৰু নেক্সট কি হৈছে যোনখন ষ্টেটৰ লগত ৰিলেটেড আছিল এই বিলখন ধৰা আন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানা বনাইছে ন তো আন্ধ্ৰ প্ৰদেশৰ ষ্টেট লেজিসলেচাৰক সিহঁতে এবাৰ দেখাব লাগিব বিলখন কি আপোনালোকৰ ষ্টেটৰ পৰা আমি তোমাৰ তেলেংগানা ফৰ্ম কৰি আছো বা নতুন ষ্টেট এখন ক্ৰিয়েট কৰি আছো ক্লিয়াৰ হাউএভাৰ দ্য ষ্টেট লেজিসলেচাৰ্স যোনটো ৰিকমেন্ডেশনস হয় দে আৰ নন বাইণ্ডিং মানে আন্ধ্ৰ প্ৰদেশৰ যেন ক'লে হয় নোৱাৰে আপোনালোকে তেলেংগানা ফৰ্ম কৰিব তেও it depends on the parliament if they want to listen to the recommendations of the state or not concerned state or not বুজি পাইছা আৰু এটো যে কৈছে no reference for new changes প্ৰথমবাৰটো ৰেফাৰ কৰিলে বিলখন তাতে যদি আৰু পিছত কিবা চেঞ্জ আনিব বিচাৰে সেই সেম বিলখনতে যদি আৰু কিবা চেঞ্জ আনে তো নেসেসাৰি নহয় কি সেকেন্ড টাইম আকৌ চেঞ্জ আনাৰ পিছত আকৌ ৰেফাৰ কৰিব লাগিব এইখন ষ্টেট লেজিসলেচাৰ বুজিছা এবাৰ চেঞ্জতে এবাৰ ৰেফাৰ কৰিলে হৈ গ'ল আকৌ ৰেফাৰেলটো বাইণ্ডিং নহয় অন দা পাৰ্লিমেণ্ট ঠিক আছে যদি শুনিব পাৰে ষ্টেটৰ কথা নুশুনিব পাৰে ষ্টেট লেজিসলেচাৰৰ কথা মানে সোল অথৰিটি কাক দিয়া আছে পাৰ্লিমেণ্টক দিয়া আছে ক্লিয়াৰ আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 আন্ডাৰত মেইন পাৱাৰ কাৰ আছে পাৰ্লিমেণ্টৰ আছে বুজি পাইছা দুটা কন্ডিশন আচ্ছা আৰ্টিকেল 4 মই ভাবিছো লাষ্ট আৰ্টিকেল হল আৰ্টিকেল 4 ঠিক আছে আৰ্টিকেল 4 এ কি কৰে gives validity to laws made by article 2 and under article 3 article 2 আৰু article 3 আন্ডাৰত যি laws বনাব সেই laws of validity কোনে দিয়ে article 4 এ দিয়ে ঠিক আছে article 4 টো বেছি বিশেষ মানে একো কাহিনী নাই article 2 আৰু article 3 laws ৰ validity বোৰ article 4 এ দিয়ে article 2 আন্ডাৰত কি আছে admission of new states establishment of new states article 3 আন্ডাৰত কি আছে change the boundaries names areas of existing states ঠিক আছে সেই দুটা আন্ডাৰত প্ৰভিজনত যদি কিবা ল বনে আৰ্টিকেল 4 এ হেতু ভ্যালিডিটি দিব বাস এখিনি আৰু একো নাই আৰ্টিকেল 4 টো ঠিক আছে এইখিনিতে এইটো কথা কও তোমাৰ পাৰ্লিমেণ্টত ধৰা আৰ্টিকেল 2 বা আৰ্টিকেল 3 আন্ডাৰত কিবা এটা ল বনালে ঠিক আছে ল বনালে তো মানে নতুন ষ্টেট এখন বনালে তো নতুন ষ্টেট এখন বনাই যদি কোনটো শিডিউলত থাকিব সেই বস্তুটো কোনটো শিডিউলৰ আন্ডাৰত ইউনিয়ন এণ্ড টেৰিটৰি কোনটো শিডিউল শিডিউলৰ কথা কৈ আছো আৰ্টিকেল হেতু বা 3 মই কৈছো কি কিবা এটা ল বনালে আৰ্টিকেল 2 বা 3 আন্ডাৰত তো চেঞ্জেস কোনটো শিডিউলত আহিব ফাৰ্স্ট শিডিউলত আহিব ফাৰ্স্ট শিডিউলে কি কিহৰ ওপৰত ডিল কৰে ইউনিয়ন এণ্ড টেৰিটৰি কথা হয়নে নহয় আৰু কত দিলে ডিফাৰেন্স আহিব তোমাৰ 4th শিডিউলত
Fourth schedule deals with কৈছো হেদিনা ৰাজ্য সভা কি হয় কাউন্সিল অফ ষ্টেটছ বুজিছানে তো সিহঁতে ষ্টেটছক ৰিপ্ৰেজেণ্ট কৰে নহয় এখন ষ্টেটক ৰাজ্য সভাই ৰিপ্ৰেজেণ্ট কৰে তো ষ্টেটছৰ যদি বাউণ্ডাৰীজ বা হেৰিতে চেঞ্জ আহিছে তো ৰাজ্য সভাটো চেঞ্জ আহিব তো ৰাজ্য সভা চেঞ্জ হ'ব নেকি ফ'ৰ্থ শ্বেডিউলত চেঞ্জ আহিব বুজিছা তো এতিয়া যে এই চেঞ্জেছবোৰ আনিছে এখন পাৰ্লিমেণ্টে যে চেঞ্জেছবোৰ আনিছে এই চেঞ্জেছবোৰ তোমাৰ এমেণ্ডমেণ্ট কৰি আনিব লাগিব ন কাৰণ শ্বেডিউল হয় শ্বেডিউল ইজ এ কনষ্টিটিউচনেল পাৰ্ট ন schedules are part of the constitution তো কনষ্টিটিউচনত চেঞ্জ আনিব লাগিব কনষ্টিটিউচনত চেঞ্জ আনিবলৈ কি লাগে এমেণ্ডমেণ্ট কৰিব লাগিব কিন্তু এনেকুৱা এমেণ্ডমেণ্টবোৰ আমি অলৰেডি পঢ়িছো এনেকুৱা এমেণ্ডমেণ্টবোৰ কি মেজৰিটিৰে আমি পাছ কৰোঁ চোৱা এমেণ্ডমেণ্ট চেপ্টাৰটো চোৱা চিম্পল মেজৰিটি আছিলে ন প্ৰভিজনছ কেইটা বুজিছা এনে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কৰিব লাগিলে আমি নৰ্মেলি কোনটো আৰ্টিকেল আণ্ডাৰত কৰোঁ আৰ্টিকেল 368 ৰ আণ্ডাৰত কৰোঁ ন আৰু আৰ্টিকেল 368 ৰ মেক্সিমাম তোমাৰ প্ৰভিজন স্পেশাল মেজৰিটিৰে হয় বাট এইকেইটা এক্সেপশ্যন ঠিক আছে এক্সেপশ্যন মানে কি দিয়ে আছে আমাৰ কনষ্টিটিউচনতে দি দিছে এইকেইটা স্পেশাল মেজৰিটি দৰকাৰ নাই আমাক মানে আৰ্টিকেল 368 ৰ আণ্ডাৰত আমি এমেণ্ডমেণ্টছ নকৰোঁ এই যে আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 যদি আমি কিবা চেঞ্জ আনো সেই চেঞ্জেছবোৰ আমাক আৰ্টিকেল 368 ৰ আণ্ডাৰত নকৰোঁ আমি আৰ্টিকেল 368 ৰ আণ্ডাৰত কৰিলে কি হ'ব স্পেশাল মেজৰিটি লাগে কিন্তু আমি এইটো স্পেশাল মেজৰিটি ইউজ নকৰোঁ আৰ্টিকেল 2 আৰু 3 আমি সিম্পল মেজৰিটিৰে কৰোঁ এইটো বস্তু মনত ৰাখিবা বহুতে স্পেশাল অফ কোৱেশ্চনছ আহিব পাৰে এইটো প্ৰিলিমত the laws made under article 2 and 3 are passed by simple special plus ratification none of the above বহুতে স্পেশাল মেজৰিটি মাৰি দিব ভাবিব কি কনষ্টিটিউচনত এমেণ্ডমেণ্ট কৰিছো স্পেশাল মেজৰিটি হ'ব বাট স্পেশাল মেজৰিটি নহয় এইটো কনষ্টিটিউচনেল প্ৰভিজন আৰু ৰাখি থৈ দিছে ৰেফাৰ কৰিবলৈ জাষ্ট এনে ৰেফাৰ কৰিব পাৰে শুনিব পাৰে ন কিছুমান বাইণ্ডিঙে নহয় কিছুমান শুনিব পাৰে কিছুমান যদি ভেলিড পইণ্ট কোৱা তুমি ধৰা এখন ষ্টেট মই পাৰ্লিয়ামেণ্ট তুমি যদি কিবা এটা ভেলিড পইণ্ট এটা মোক কোৱা কি নাই এনেকুৱা কৰিব লাগে সেইটো মোৰ ধৰা মাথা দেখা নাছিলে কিন্তু মই সেইটো শুনিম ন তেতিয়া এপ্লাই কৰিব পাৰে বাট বাইণ্ডিং নহয় কি এপ্লাই কৰিবই লাগিব মই এইটো কোৱা নহয় বুজিছা পাৰ্লিয়ামেণ্টে যে এপ্লাই কৰিবই লাগিব সেইটো নহয় মানে বাট ভেলিড পইণ্ট দিলে একচুৱেলি মষ্টলি এইবোৰ নহয় পলিটিকেল ডিফাৰেঞ্চেছ হ'লে মানে তোমাৰ নুশুনে আৰু আদাৰৱাইজ ছেম গভৰ্ণমেণ্ট যদি তোমাৰ ষ্টেট আৰু চেণ্টাৰ থাকে তেতিয়া যি পইণ্ট ক'ব সিহঁতেতো শুনিবই বুজিছা ষ্টেট গভৰ্ণমেণ্টে যি কথা ক'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো শুনিবই ছেম পাৰ্টি আছে ন পাৱাৰত ডিফাৰেণ্ট পাৰ্টি থাকিলে মেক্সিমাম নুশুনে আৰু ক্লিয়াৰ বুজি পাইছা চিম্পল মেজৰিটি চাই লোৱা লাগে তাতে এমেণ্ডমেণ্ট চেপ্টাৰটোত যে আমি পঢ়িছিলোঁ তাত প্ৰভিজনছ কেইটা দিয়াই আছিলে এমেণ্ডমেণ্ট চেপ্টাৰটো চোৱা চেপ্টাৰ 11 আছিল নে 10 আছিল চোৱা স্পেশাল সিম্পল মেজৰিটি অফ পাৰ্লিয়ামেণ্টত কি প্ৰভিজনছ আছে পাইছা 1 নম্বৰ পইণ্টটোৱে চেপ্টাৰ 10 মানে পেজ নম্বৰ 10.2 পাইছা নে ফাৰ্ষ্ট পইণ্টটো কি আছে সিম্পল মেজৰিটি অফ পাৰ্লিয়ামেণ্টাৰে যদি আমি কিবা এমেণ্ডমেণ্ট আনিব লাগে কি আছিলে ফাৰ্ষ্ট পইণ্ট কি আছিলে ফাৰ্ষ্ট প্ৰভিজনটো নহয় সিম্পল মেজৰিটিৰ আণ্ডাৰত প্ৰভিজনছ কেইটা দিয়া আছে ন সিম্পল মেজৰিটিৰে কোনকেইটা আমি কি বস্তু চেঞ্জ আনিব পাৰোঁ দেখিছানে এডমিশনৰ এষ্টাব্লিছমেণ্ট অফ নিউ ষ্টেটছ যদি কৰিব লাগে আমি এইটো সিম্পল মেজৰিটিৰ দৰকাৰ এডমিশনৰ এষ্টাব্লিছমেণ্ট অফ নিউ ষ্টেটছ মানে কোনটো আৰ্টিকেল লিখি থৈ দিয়া চাইডত তাতে আৰ্টিকেল 2 বুলি বুকতে বুজিছা নেক্সট এক্সিষ্টিং ষ্টেটছ এইটো কোনটো আৰ্টিকেল 3 লিখি থৈ দিয়া চাইডত আৰ্টিকেল 3 বুলি বুজিছা ফৰ্মেশ্যন অফ নিউ ষ্টেটছ মানে তেলেংগানাৰ কথা কৈছে আন্ধ্ৰ প্ৰদেশৰ পৰা অলৰেডি এক্সিষ্টিং ষ্টেটৰ পৰা আৰু এখন ষ্টেট বনাইছো আমি ন তো এইটো ক্ৰিয়েশ্যন অফ নিউ ষ্টেটছ ফ্ৰম এক্সিষ্টিং ষ্টেটছ এইটো আৰ্টিকেল 3 আণ্ডাৰত হ'ব বুজিছা বা কোনোবা এখন এক্সিষ্টিং ষ্টেটৰ নেম চেঞ্জ কৰা এৰিয়া চেঞ্জ কৰা বাউণ্ডাৰী চেঞ্জ কৰা এইটো সব আৰ্টিকেল 3 আণ্ডাৰত হয় তো এই দুটাৰ কাৰণে আমাক কি লাগে সিম্পল মেজৰিটি লাগে স্পেশাল মেজৰিটি নালাগে আমাক
সিম্পল মেজৰিটি লাগে মানে কি এই লটো আমি আৰ্টিকেল 368 ৰ আন্ডাৰত মানো আৰ্টিকেল 368 এ কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ কথা কয় বাট ইয়াতেও যদিও আমি এমেন্ডমেন্ট কৰিছো এটো নহয় যদিও আমি এমেন্ডমেন্ট কৰিছো বাট আৰ্টিকেল 368 ৰ আন্ডাৰত আমি এমেন্ডমেন্ট কৰাতে আমি সিম্পল মেজৰিটিৰে সিম্পল এমেন্ডমেন্ট কৰিছো কিয় বুজি পাইছা কাৰণ 368 ৰ আন্ডাৰত কৰাটো ৰিগৰাছ প্ৰসেছ ন স্পেশাল মেজৰিটি লাগিব কিছুমানে নিদিবও পাৰে বাট ষ্টেটছ আমাৰ ডিমান্ড যেতিয়া উঠে তেতিয়া ষ্টেটছ ফৰ্ম কৰিব লগা হৈ যায় স্টাৰ্টিংতে চোৱা 14খন ষ্টেটৰ পৰা 28খন ষ্টেটলৈকে আহি গৈছে ডাবল ষ্টেটছ বনাইছে সেইটো টাইমত 1956 ৰ পৰা তোমাৰ 2014 বুলি ক'ব পাৰা তেলেংগানা বনালৈকে 14 নিউ ষ্টেটছ হৈ ক্ৰিয়েটেড যদি ইমান স্পেশাল মেজৰিটি আমি ইউজ কৰি থাকিলে কিমান ৰিগৰাছ প্ৰসেছ হ'লে হয়নে নহয় বহুত টাফ হৈ যায় ন প্ৰচিজাৰটো নতুন ষ্টেট ক্ৰিয়েট কৰা বাট ষ্টেটছ টু ক্ৰিয়েট হৈয়ে আছে আমাৰ তো সেইকাৰণে সিম্পল প্ৰচিজাৰ ইউজ কৰিব লাগিব ষ্টেট সেইকাৰণে সিম্পল মেজৰিটি দিছে মোৰ এইবোৰ বস্তু পঢ়িলে মানে এটোৱে ভাল লাগে কি কনস্টিটিউশন মেকাৰছে 1947 তে ভাবি লৈছিল কি ইমানখন ষ্টেট বনিব মানে এক্সাক্ট নাম্বাৰটো নাভাবিলে সিহঁতে জানিছিলে কি ডিমান্ডছটো আহিব ষ্টেট বনোৱাৰ পিছত বুইছা সেইটো টাইমতে মানে সেইকাৰণে ডক্টৰ বি আৰ আম্বেদকাৰৰ প্ৰতি এটা ৰেসপেক্ট আছে মানে মোৰ পাৰ্সোনালি হি ওয়াজ এ ব্ৰিলিয়েন্ট মাইন্ড আছিল তেওঁ মানে আৰু আমাৰ ইণ্ডিয়াৰ মানে ঠিক আছে আৰু মই নাগপুৰত পঢ়া আছিলো নাগপুৰত তোমাৰ বি আৰ আম্বেদকাৰক ভগৱান বুলি মানে ঠিক আছে তাত যদি তুমি কিবা এটা বেয়া ৱৰ্ড কোৱা নহয় মানে আম্বেদকাৰজীৰ কথা তোমাক মানে হেৰি হ'ব পাৰে এভৰি ছৰা মানে চকবোৰত ষ্টেচু পাবা তুমি ডক্টৰ বি আৰ আম্বেদকাৰৰ ঠিক আছে দে কনসিডাৰ হিম এজ গড এটো কেছ কিমান বাৰ আহিছে দেখিছানে বেৰুবাৰী ইউনিয়ন কেছ এতিয়া চোৱা আমি এক্সিস্টিং ষ্টেটছত বা নতুন ষ্টেটছ একুৱায়াৰ কৰোতে কিবা কৰোতে যদি আমি পাৰ্লিমেণ্টাৰীৰে ল বনাব লাগে মানে আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 আন্ডাৰত যদি কিবা ল বনাব লাগে তেতিয়াহলে হেতু আমাক কনস্টিটিউশনাল এমেন্ডমেন্ট এক নালাগে ঠিক আছে হেতু কনস্টিটিউশনে কোৱা আছে কিন্তু বেৰুবাৰী ইউনিয়ন কেছত কোনটো ইয়াৰ দিছিলে বেৰুবাৰী ইউনিয়ন কেছ 1960 বেৰুবাৰী ইউনিয়ন কেছৰ আন্ডাৰত তোমাৰ বেৰুবাৰী ইউনিয়ন বুলি এটা জায়গা আছিল ওয়েস্ট বেংগলত হেতু টাইমত ঠিক আছে ষ্টৰিটো হল বেৰুবাৰী ইউনিয়ন বুলি এটা জায়গা আছিল তাত ম্যাক্সিমাম তোমাৰ বাংলাদেশী নেশনালছে থাকিছিলে তো সেই ইউনিয়নখন মানে আমি বাংলাদেশত দি কিনে কাৰণ মেজৰিটি তাহাঁতৰ মানুহ আছিল সেই ইউনিয়নখন আমি বাংলাদেশত দি কিনে মানে আমি তাহাঁতৰ পৰা অলপমান পাৰ্ট লোৱা কথা আছিল যেনেকৈ 2015 ত এক্সচেঞ্জ অফ এনক্লেভছ হৈছে যে 100 কনস্টিটিউশনাল এমেন্ডমেন্ট একটো হিতনা দেখাইছিল নহয় কোন আছিল ক্লাছত ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্ট যে লিখি দিছিল যে ট্ৰান্সফাৰ অফ এক্সচেঞ্জ এনক্লেভছ এক্সচেঞ্জিং অফ এনক্লেভছ বুলি কোন আছিল ক্লাছত মনত নাই একদম মনত নাই কোনে পঢ়িছা ক্লাছতটো কোনবা আছিলা মই পঢ়াইছো যেহেতু আছা তো কোনবা ক্লাছত বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত যে ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্ট হৈছিল বুজিছ মনত আছে 100 কনস্টিটিউশন মানে হেতু লিখা আছে ইয়াতে কিন্তু সেম বস্তু 1960s ত হৈছিল মানে ফাৰ্স্ট টাইম হেতু হৈছিল কি বেলেগ এখন কান্ট্ৰিৰ লগত আমি টেৰিটৰিজ এক্সচেঞ্জ কৰি আছো তো তেতিয়া তোমাৰ সিহঁতি পাৰ্লিমেণ্টত কি আৰ্টিকেল 2 আৰু 3 আন্ডাৰ কনস্টিটিউশন এমেন্ডমেন্ট কৰিব নালাগে তো 1960s তো মানে পাৰ্লিমেণ্টে ভাবিছিলে কি আমি কনস্টিটিউশন এমেন্ডমেন্ট নকৰাকে আমি মানে ইউনিয়ন মানে কিছুমান পাৰ্ট আমাৰ অলপমান পাৰ্ট বাংলাদেশক দি দিম ঠিক আছে তো কেছ এটা হৈছিল হেতুৰ ওপৰত মানে সুপ্ৰিম কোৰ্ট কি এনেকে কনস্টিটিউশন এমেন্ড নকৰাকে আমি যদি এনেকে পাৰ্ট দি থাকো হয়নে নহয় পাৰ্লিমেণ্টে দি থাকিব মানে পাৰ্ট তো এনেকে ইটো ইজ ইট ভ্যালিড কি উইদাউট এমেন্ডিং দ্য কনস্টিটিউশন ক্যান উই গিভ part of our territory to some other country or some other nation then Bangladesh was Pakistan no 1971 তে Bangladesh হিসা তেতিয়া তো পাকিস্তান আছিল তো তেতিয়া হে কেছটো সুপ্ৰিম কোৰ্টে লৈছিলে কি আমি পাৰো নে নোৱাৰো চাব লাগে সুপ্ৰিম কোৰ্টে তাত জাজমেন্ট দিছে কি যদিও পাৰ্লিমেন্টৰ টেৰিটৰি চেঞ্জ কৰোতে বা নতুন ষ্টেট লওতে তোমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট কৰিব নালাগে কিন্তু আমি যদি বেলেগ কান্ট্ৰিক যদি আমি মাটি এৰি দিও তাত আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট লাগিব বাহিৰত যদি কাবাক বেলেগক দিয়ে এক্সটাৰ্নাল পাৱাৰক যদি দিয়ে বা বেলেগ কান্ট্ৰি এখনক দিয়ে তেতিয়াহলে কনস্টিটিউশনাল এমেন্ডমেন্ট লাগিব কনস্টিটিউশনাল এমেন্ডমেন্ট লাগা মানে কি দে মেড ইট টাফ স্পেশাল মেজৰিটি লাগিব এতিয়া বুজিছা তো পাৰ্লিমেণ্টে ইজিলি দিব নোৱাৰে এতিয়া আগতে সিম্পল মেজৰিটি লাগিছিল দি দিব পাৰিলে হয় ঠিক আছে তো সুপ্ৰিম কোৰ্টে এই বেৰুবাৰী ইউনিয়ন কেছত এই বস্তুটো দিছিল কি পাৰ্লিমেণ্ট ইজ এম্পাৱাৰ্ড টু সিড ইণ্ডিয়ান টেৰিটৰি টু এ ফৰেন কান্ট্ৰি only by a constitutional amendment constitutional amendment act নহলে আমি টেৰিটৰি আমি দিব নোৱাৰো বেলেগ কান্ট্ৰি ঠিক আছে
তো সেই কনষ্টিটিউশ্যন তো সেই কেছটোৰ পিছতে 9 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টেৰে বেৰুবাৰী ইউনিয়ন যোনটো ৱেষ্ট বেংগলৰ পাৰ্ট আছিলে তেতিয়া তোমাৰ পাকিস্তানত দিয়া হৈছে দেন পাকিস্তান মানে বাংলাদেশ এতিয়া নাও বাংলাদেশত দিয়া হৈছিল 9 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিছিল বেৰুবাৰী ইউনিয়ন পাৰ্টটো দি দিছে বাংলাদেশত ঠিক আছে এইবোৰ লেণ্ডমাৰ্ক জাজমেণ্টছ হয় মানে তো সিমিলাৰলি 2015 ত কি কৰিছে কত গল 2015 সিমিলাৰলি 2015 ত 100 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টেৰে বাংলাদেশৰ লগত তোমাৰ আকৌ এক্সচেঞ্জ অফ এনক্লেভছ হৈছে কিছুমান পাৰ্ট বাংলাদেশক দিছে হেৰিত এমেণ্ডমেণ্টত লিখা আছে কেইটা পাৰ্ট বাংলাদেশক দিছে এনক্লেভছ মানে ৰিজনছ আৰু পাৰ্টিকুলাৰ ৰিজনছ কিমান 111 টা বাংলাদেশক দিছে আৰু বাংলাদেশৰ পৰা 51 টা নে 52 টা লৈছে ইণ্ডিয়া বুজিছা 100 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টটো চোৱা তাত ধুনীয়াকৈ লিখা আছে এপেণ্ডিক্সত যেতিয়া চাবা ইয়াতে নাছিলে নেকি ক'ত লিখা আছিল এইটো কিন্তু আমি ক'ত পঢ়িছিলোঁ সেইটো 111 এনক্লেভছ were given to 9 to কি 9 to বেৰিবাৰী ইউনিয়ন হে 1960 তো এটো হৈছে 9 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট তাত বেৰুবাৰী ইউনিয়ন দিছে 2015 ত আকৌ হেনেকুৱা হৈছে কাৰণ এইবোৰ পৰাস বৰ্ডাৰ্ছ আছিল না এটা টাইমত 5.3 তাত দিয়া আছিল না 111 enclaves were given to Bangladesh and 51 enclaves were taken by India from Bangladesh. Clear? 51 na 52? 51. ठीक है सर? बुझी पाइसा? तो constitution माने 2015 तो constitutional amendment जे करिबो लगा हल कियो because we are giving part of our territory to some other country. और सुप्रीम कोर्ट ए बेरुवारी यूनियन केसत কৈছে কি constitutional amendment करिबो লাগিব ঠিক আছে যদি আমি হেনেকে দিও তো সেই কাৰণে 100 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিছে 2015 বুজি পাইছা কনসেপ্টটো ইয়াতে বুজিব লগা কথা এটোৱে কি নিজৰ কান্ট্ৰিৰ ভিতৰত যদি তুমি কিবা চেঞ্জেছ আনা হেৰি কৰা মানে কোনো যদি এক্সটাৰ্নাল পাৱাৰ ইনভলভ নাই এক্সটাৰ্নাল পাৱাৰ বা এক্সটাৰ্নাল কান্ট্ৰি এখন যদি ইনভলভ নাই তেতিয়া হলে আমি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিব নালাগে উই ক্যান ডু দ্য চেঞ্জেছ বাই সিম্পল মেজৰিটি আদাৰৱাইজ স্পেশাল মেজৰিটি লাগিব মানে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিব লাগিব আন্ডাৰ আৰ্টিকেল 368 ইয়াৰ মেইন সামাৰি হেতে হয় ঠিক আছে ফেক্সবোৰ তোমাৰ হে প্ৰিলিমছৰ কাৰণে অলপমান মেটাৰ কৰে আৰু এইবোৰ খুদা দেখাই নাই মই এটো খুদিব পাৰে এটো অলপমান নিউজ মানে ৰিসেন্ট হয়তো এটো 100 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট একটো কি হয় ঠিক আছে হৈ গল খতম কোৱেশ্চনছ কৰিম তাৰ আগত কিবা ডাউট আছে নে কোৱা আজি জি পঢ়িলা লাষ্ট ক্লাছৰ ৰিজনছ আৰু অলপ অলপ পাৰ্টিকুলাৰ যেনেকৈ বেৰুবাৰী ইউনিয়নখন এখন এনক্লেভ বুলি কয় আৰু মানে কিবা এটা ৰিজন আৰু এনেকুৱা মানে বেলেগ বেলেগকে ৰিজন আছে 111খন এনেকুৱা সৰু সৰু ৰিজন তোমাৰ গাঁও বুলি ক'ব পাৰা তুমি সেইটো এটা য'ত ধৰা মানে সিহঁতৰ নেশ্যনেলৰ মানুহ বেছি আছিলে ঠিক আছে তো সিহঁতক দি দিছে এইটো বস্তু হেনেকে সিহঁতৰ তাত এনেকুৱা মানুহ আছিলে যোনখিনি আমাৰ নেশ্যনেলৰ নীতিৰ লগত বেছি মিলে তো আমি হেনেকে লৈ লৈছো যেনেকে এতিয়া আমাৰ অসম আৰু মেঘালয়ৰ মাজত বৰ্ডাৰ ডিসপিউট হৈছিল শুনিছাতো ঠিক আছে 2020 মানে আগৰ পৰাই বৰ্ডাৰ ডিসপিউট চলি আছে কি হৈছে এইবোৰ বস্তু মানে ইমান যে ডিসপিউট যে আমাৰ নৰ্থ ইষ্টত স্পেশালি প্লাস ইণ্ডিয়া আৰু বাংলাদেশৰ লগত যে ইমান ডিসপিউটছ এইবোৰৰ হিষ্ট্ৰি কৰ পৰা টেষ্ট কৰিব পাৰো একদম বহুত আগৰ পৰাই কাৰণ আগতে কি আছিল আসামখন বাংলাদেশৰে মানে গুটে এখিনি সেম আছিল ন চিটাগং সিলহেট এইবোৰ সব মানে নৰ্থ ইষ্টৰে পাৰ্ট আছিল ন যেতিয়া বিফৰ পাৰ্টিশন মানে পাৰ্টিশনটো এনেকুৱাকে কৰিছে কি মানে তোমাৰ একো ৰিসাৰ্চ নকৰাকে একচুয়ালি পাৰ্টিশনটো কৰিছে ৰেডক্লিফে কৰিব দিছিল ন ৰেডক্লিফক কৰিব দিছিল পাৰ্টিশনটো সাইৰিল ৰেডক্লিফ বুলি এজন আছিল সেইকাৰণে ৰেডক্লিফ লাইন বুলি কয় ন ইণ্ডিয়া আৰু পাকিস্তানৰ বৰ্ডাৰটো কি বুলি কয় ৰেডক্লিফ লাইন সেম বাংলাদেশৰ লগত because then Bangladesh was also a part of Pakistan তো তেও geographies নহয় ঠিক আছে এনে জাস্ট এজন হি ওয়াজ এন অফিসাৰ অফ ব্ৰিটিছ গভৰ্ণমেণ্ট আৰু
তো যোনে জিঅ'গ্ৰাফিৰ মানুহে নহয়, দুখন কাণ্ট্ৰিক যেতিয়া ডিভাইড কৰিবা তুমি চব বস্তু চাই ল'ব লাগে তাহাঁতৰ মানুহখিনি ছেইম হয় নে ডিফাৰেণ্ট হয়। তেওঁ কি কৰিছে মানে হেৰিত জকিংলি ক'ব গ'লে নহয়, তেওঁ জাষ্ট ইণ্ডিয়াৰ মেপখন এনেকৈ লৈছে, তাৰপিছত এইডাল লাইন এনেকৈ টানি দিয়ে, সেইডালে ৰেডক্লিফ লাইন হৈ যাব। সঁচা কথা এইটো মানে সেনেকুৱা টাইপে হৈছে মানে, না ষ্টাডি কৰিছে। এতিয়া আমাক যদি এনেকৈ অসমখন যেতিয়া ডিভাইড কৰিছোঁ তেতিয়াও সেই বস্তুটোৱে হৈছে, এনেই মেঘালয়খন দি দিছে মানে। বহুত মানুহ আমাৰ অসমৰ যোনখিনি অসমীয়া থলুৱা মানুহ সেইখিনি মেঘালয় টাইপত গুচি গৈছে, মেঘালয়ৰ কিছুমান মানুহ আমাৰ অসমত থাকি গৈছে। ছেম ইণ্ডিয়া বাংলাদেশৰ যেতিয়া কৰিছে, আমাৰ অসমৰ লগত মিলা মানুহ যোনবোৰ মানে অসমৰ কালচাৰ অসমৰ ৰিলিজিয়ন ফ'ল' কৰিছিলে, ঠিক আছে, সেইটো টাইমৰ অসমৰ কৈছোঁ মানে। গ্ৰেটাৰ আছাম বুলি কয় আৰু তেতিয়া গ্ৰেটাৰ আছাম মানে কি চবখিনি আছিলে ন, নাগালেণ্ড মেঘালয়, সেই গ্ৰেটাৰ আছাম। তো সেইখিনি তাৰে বহুত মানুহ তোমাৰ বাংলাদেশত থাকি গ'ল। এনেকুৱাকে ইণ্ডিপেণ্ডেণ্টৰ টাইমত এনেকুৱা তোমাৰ হৈছে কি মাক তাতে থাকি গৈছে, দেউতাক ইয়াতে আহি গৈছে, সেনেকুৱা টাইপ হৈছে ইণ্ডিপেণ্ডেঞ্চৰ টাইমত, বুজিছা? তো তেনেকুৱা বস্তু হৈছে, সেইকাৰণে ইমান ডিছপিউটছ আকৌ আমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্টত স্পেচিয়েলি, ঠিক আছে। আৰু সিফালে তোমাৰ ৰাজস্থান হেৰিত পাঞ্জাৱ আৰু স্পেচিয়েলি পাঞ্জাৱ আৰু তোমাৰ পাকিস্তানৰ পাঞ্জাৱ যোনখন আছে, সিহঁতৰ মাজত ইমান ডিছপিউটছ। মই মিলখা সিং মুভিখন চাইছা ন, তাতে দেখাই ন কেনেকুৱা কি হয়। কোনোবাই কৈছে কি নাই মই ইয়াতে থাকিম, এৰি আহিব নোখোজে ন নিজৰ মাটিটো। বাপেকে কৈছে ধৰা মই ইয়াতে থাকিম, মই নাযাওঁ, মই যিয়ে হওক মই নিজৰ ঘৰে নাযাওঁ, কিন্তু উপায় নাই, পুতেকে আহিব লগা হৈ গ'ল। তো সেই বস্তুটো হৈছে, সেই বস্তুটো এতিয়াও চলি আছে, সেই ডিছপিউটটো যে এতিয়াও চলি আছে। ছেম উইথ ইজৰাইল পেলেষ্টাইন। সঁচাকৈ ক'ব গ'লে ন, ৱৰ্ল্ডৰ আধাতছে বেছি ডিছপিউটছ ন কলনিয়েল পাৱাৰ্ছৰ কাৰণে হৈছে, মেইনলি বিকজ অফ ব্ৰিটেইন। আধাতছে বেছি ডিছপিউট। আমেৰিকাৰো হিষ্ট্ৰী, আমেৰিকাততো তোমাৰ এতিয়া যোনবোৰ মানুহ আছে এইবোৰতো নেটিভ নহয়। আমেৰিকাৰ নেটিভ কি? ৰেড ইণ্ডিয়ানছ, হয়নে নহয়? যেতিয়া ব্ৰিটিছ কলনিজবোৰ তাত গৈছে নহয়, গোটেই ৰেড ইণ্ডিয়ানছক সিহঁতে মাৰি পেলাইছে। জেন'চাইড টাইপ হয় এইটো এটা, গোটেই ৰেড ইণ্ডিয়ানছক মাৰি পেলাইছে। তাৰপিছত ব্ৰিটিছ মেড দেয়াৰ অউন কলনিজ, তাৰপিছত আকৌ সিহঁতে নিজৰ ব্ৰিটিছাৰ্ছৰ পৰা ইণ্ডিপেণ্ডেঞ্চ লৈ কিনে আমেৰিকান ৰিভলিউচন কৰি কিনে তোমাৰ আমেৰিকা ফৰ্ম কৰিছে। ক্লিয়াৰ? তেনেকুৱা বস্তু নিউজিলেণ্ডত তেনেকুৱা নহ'লে। নিউজিলেণ্ডত যদিও ব্ৰিটিছ কলনিয়েল পাৱাৰ্ছ আছিলে, তাৰ ব্ৰিটিছখিনি অলপমান নাজানো কি কম্পেশ্যনত আছিলে নেকি, সিহঁতে কিন্তু নেটিভখিনিক মাৰা নাই। এতিয়াও নিউজিলেণ্ডত তোমাৰ নেটিভছ ইকুৱেলি এক্সিষ্ট কৰে, তাহাঁতৰ নেটিভছবোৰ মানে নিউজিলেণ্ডৰ নেটিভছ আৰু ব্ৰিটিছাৰ্ছবোৰ ইকুৱেলি এক্সিষ্ট কৰে। ছেম অষ্ট্ৰেলিয়াতো হৈছে, অষ্ট্ৰেলিয়াতো তোমাৰ নেটিভছবোৰক বহুত হেৰি কৰিছে, হাৰ্ম কৰিছে ব্ৰিটিছাৰ্ছে, ঠিক আছে। মেক্সিমাম হিষ্ট্ৰীত নহয় যিমান এতিয়া ডিছপিউট হৈ আছে, এতিয়ালৈকে যোনবোৰ ডিছপিউট হৈ আছে ন, অল কেন বি ট্ৰেছ টু ব্ৰিটিছ কলনিয়েলিজম। চিমিলাৰলি চাইনা এণ্ড হংকঙৰ মাজত, হংকং ব্ৰিটিছৰ পাৰ্ট আছিলে টিল 1997। হঠাৎ সিহঁতে কৈছে কি আমি ব্ৰিটিছে কৈছে কি হংকং ব্ৰিটিছৰ পাৰ্ট মানে কি আৰু ব্ৰিটিছে ৰুল কৰিছিলে আৰু হংকঙত টিল 1997। 1997ত হংকংখন চাইনাক দি দিছে বেছিকেলি। হংকঙৰ মানুহকতো এটলিষ্ট সুধি ল'ব লাগে ন আপোনালোকে কাৰ লগত থাকিব বিচাৰে। সেইকাৰণে এতিয়াও হংকং আৰু চাইনাৰ মাজত কাজিয়া। হংকঙে বিচাৰে কি আমি ইণ্ডিপেণ্ডেণ্ট হওঁ, বাট চাইনাই নিদিয়ে, অট'নমাছ ষ্টেটাছ দি থৈ দিছে। আমাৰ যেনেকৈ জম্মু কাশ্মীৰক দিয়া আছিল আগতে অট'নমাছ ষ্টেটাছ, তেনেকৈ হংকঙক দি থৈ দিছে। হংকঙত জেন'চাইড এটা হৈছিলে, তিয়াননমেন স্কুৱেৰ মেছেকাৰ বুলি। জেন'চাইড মানে চাইনিজ গভৰ্ণমেণ্টে কৰিছিলে তোমাৰ 2011ত চাগে আই গেছ, যেতিয়া হংকঙে মানে প্ৰটেষ্ট কৰিছে কি আমাক ছেপাৰেট কাণ্ট্ৰি লাগে। টেংকছ লৈ আহিছিলে, নৰ্মেল চিভিলিয়ানছৰ ওপৰত চাইনাই টেংকছ প্লাছ তোমাৰ এয়াৰ বম্বিং কৰিছে নৰ্মেল চিভিলিয়ানছৰ ওপৰত। সেইটো বস্তু তুমি নেটত ইমান খুচুৰিলে অলপমান পাবা আৰু, কাৰণ গোটেই নেটৰ পৰা এইবোৰ মই বস্তুবোৰ উঠাই দিছে। তো কেজুৱেলিটিজবোৰ গম নাপায় মানে, যিমান নেটত দেখাই মৰা বুলি তাতছে 1000 গুণ বেছি মৰা বুলি মানে প্ৰেডিক্ট কৰে মানে। চাইনাইটো বহুত ডেটা লুকাই থয় ন আধাতছে বেছি, তো সেনেকুৱা বস্তু মানে। ক্লিয়াৰ? বুজি পাইছানে? অন্ধ্ৰপ্ৰদেশ নালাগে আৰু ক'বলৈ তেতিয়াহ'লে এইটো। নেক্সট জল্দি কোৱা, ইমান টাইম কিয় লাগিছে? কি বি এ এ দি দুটা নহয়, এটা সেনেকে কেনেকে ক'বা তুমি?
যোনটো ৰাইট সেইটো টিক মাৰ্ক মাৰি দিব নেকি OMR চিটত কি ডি তোমাৰ মতে দুটা নহয় এটা কোৱা চুজ এনি ওৱান ডি আৰু পিছফালে ডি ডি দিয়ে হয় এই ফৰ্মেশন অফ নিউ ষ্টেটছ আউট অফ এক্সিষ্টিং ষ্টেটছ ন এইটো এডমিশন অফ নিউ ষ্টেটছ এইটো দেখা দেখি আমি জানো ঠিক আছে আৰ্টিকেল 3 আন্ডাৰত কি আহে ফৰ্মেশন অফ নিউ ষ্টেটছ ফ্ৰম এক্সিষ্টিং ষ্টেটছ চেঞ্জিং দ্য নেমছ অফ এৰিয়াজ বাউণ্ডাৰীজ ঠিক আছে নেমছ এডমিশন অফ নিউ ষ্টেটছ এডমিটটো কৰিবই নোৱাৰো আৰ্টিকেল 3 আন্ডাৰত আমি সেইটোতো শিওৰ জানা তুমি এটাতো মোক এটাই অপচন লাগে ন এইটোতো মোৰ দেন ওৱান নাই আমাৰ অপচন তো এইটোতো হ'বই হ'ব তো এইটো আৰু এইটোত যদি তোমাৰ ডাউট আছে এইটো যদি তোমাৰ ডাউটো আছিল ষ্টাৰ্টিঙত এইটো পঢ়ি গমেই পাই গলা এইটোতো হ'বই নোৱাৰে কাৰণ এটাই আনসাৰ হ'ব লাগিব আমাৰ দুটাটো আনসাৰ হ'বই নোৱাৰে বুজিছা এডমিশন ইজ অন আন্ডাৰ আৰ্টিকেল 2 নেক্সট বি সব বি সি অনলি প্ৰথম দুটাটো চেঞ্জে কৰি দিছে ঠিক আছে নেক্সট আহিছে নে ইউপিএসসি কোৱেশ্চন টেৰিটৰি অফ ইণ্ডিয়া কাক কয় সেনেকৈ আহিব পাৰে ইউনিয়ন অফ ইণ্ডিয়া কাক কয় ক্লিয়াৰ চি নেক্সট 368 ঠিক আছে হৈ গ'ল আৰু শেষ এইকেইটাই কোৱেশ্চন আছিলে এইটো চেপ্টাৰৰ পৰা ঠিক আছে ক্লিয়াৰ কিবা ডাউট পিডিএফটো দি দিম এতিয়া দি দিম গ্ৰুপত তোমালোকৰ আপলোড কৰি এতিয়া মই